বহুতে কয় যে আপুনি কোৱা কথাবোৰ সাংঘাতিকে মিলিছে বা আমি ফল পাইছো হেয়া মই নাভাবো যে মই কৈছো মই এটা মাধ্যমহে সেইখিনি সময়ত তেওঁ মোৰ ওচৰত আহিব লাগে সেইটো ডেষ্টাইন থাকে নিৰ্ধাৰিত আমি জাষ্ট যেন ষ্টেপ বাই ষ্টেপ মাৰ আশীৰ্বাদ হওক কিবা হৈ গৈহে আছো কলা মেকুৰীয়ে হওক মেকুৰী পাৰ হ'লে কেতিয়াও কাৰো একো বিপদ নহয় মোৰ ওচৰত পইচা ফচা মানুহ বহুত আহে আৰু কেছ ৰিলেটেড আহে কেছ ৰিলেটেড বিলাক মোৰ সঁচাকে কওঁ মই কোৱাৰ পিছতহে কয় মোৰ ওপৰত কেছ চলি আছে 2025 2025 নিউমাৰলজিয়ে কি কয় গোটেই কেলকুলেশ্যনত ব্যৱসায় কৰা মানুহৰ কাৰণে এইটো বছৰ ভাল যিসকল ব্যৱসায়ী হয় এবাৰ 2025 টো কোনটো ফিল্ডৰ কাৰণে ভাল হ'ব বিশেষকৈ এই মাংস খোৱা এই মাছ খোৱা নিৰামিষ ভোজী আমিষ ভোজী মদ খোৱা কিবা কানেক্ট আছে এইবিলাকত আমাৰ কিবা ভাগ্যত পৰিৱৰ্তন হয় বিশেষকৈ স্পেচিয়েলি ড্ৰিংকছ কৰা ঘৰখন ড্ৰিংকছ কৰা ব্যক্তিজন বায়ু কোণত বেমাৰী মানুহ ৰাখিব নালাগে মই এনেকুৱা বহুত ঘৰ পাইছোঁ য'ত তাত থকাৰ পিছত বেমাৰ হৈছে আৰু তেওঁলোক এই পৃথিৱীৰ পৰা গৈছে নামঘৰৰ ওচৰত থকা ঘৰবোৰৰ বোলে অসুবিধা হয় খুব বঢ়িয়া কুৱেশ্যন কৰিছা সোধা মই বিৰাটেই ভাল পাওঁ কাৰণ এইটো ক'ব বিচাৰোঁ মই মোৰ 2-3জন ক্লাইণ্টে আহি মোকো সুধিছে যে কোনোবা এজন বাস্তু কনচালটেণ্টে কৈছে যে মন্দিৰৰ ওচৰত ঘৰ আছে আপোনাৰ একদম ধ্বংস হ'ব আপুনি ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ প্ৰথমেই মোৰ বাৰ্তালাপৰ সমূহ পৰিয়াললৈ 2025 বৰ্ষৰ নতুন বৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি নতুন বৰ্ষ এটাত ভৰি যিহেতু থৈছোঁ এটা সময়ত আমি যাত্ৰা আকৌ আৰম্ভ কৰিবলৈ লৈছোঁ তেনে সময়তে আমাৰ ভাগ্য আমাৰ এই বৰ্ষটো কেনেকুৱা হ'ব কি হ'ব কেনেকৈ আমি অকণমান সজাগ হৈ থাকিম সচেতন হৈ থাকিম এই বিষয়ে কথা পাতিবৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ কৰবী বেজবৰুৱা তেখেত এষ্ট্ৰলজাৰ নিউমাৰলজিষ্ট বাস্তু কনচালটেণ্ট লগতে তেখেত এগৰাকী আধ্যাত্মিক মহিলা গতিকে তেখেতক আপোনালোকে চিনি পায় বহুতবাৰ বাৰ্তালাপলৈ তেখেত আহিছে টিভি চেনেলত তেওঁক লগ পায় আৰু বহুতে পাৰ্চনেলিও তেখেতৰ সৈতে যোগাযোগ কৰে গতিকে আজিৰ নৱবৰ্ষৰ জানুৱাৰী মাহৰ এই বিশেষ দিনটোত তেখেতক বাৰ্তালাপলৈ স্বাগতম জনাইছোঁ নমস্কাৰ কৰবিবা ধন্যবাদ আৰু মনত আছে কিজানি আমি 2024 আৰম্ভ হওঁতেও বহিছিলোঁ প্ৰথম লগ পাইছোঁ বহুত ধন্যবাদ ইয়ালৈ নিমন্ত্ৰণ দিয়াৰ কাৰণে নৱবৰ্ষৰ শুভেচ্ছা থাকিল লগতে বাৰ্তালাপৰ সমূহ পৰিয়ালবৰ্গলৈ লগতে বাৰ্তালাপ চাই থকা অসমৰ প্ৰত্যেকজন আৰু মই জনাততো অসমৰ বাহিৰত ইভেন ম্যানমাৰতো চাই বাৰ্তালাপ গতিকে তেওঁলোকলৈও নৱবৰ্ষৰ শুভেচ্ছা থাকিলে ধন্যবাদ আৰু কৰবিবা যেতিয়া আহে আমাৰ স্কিনখন কিবা এটা জাকজমক হৈ যায় খুব ধুনীয়া লাগে সঁচা কথা কৈ পজিটিভ লাগে আৰু আজিও এই একে আপোনাৰ ধুনীয়া লাগিছে আৰু কাপোৰযোৰ ধুনীয়া লাগিছে কাপোৰযোৰ একচুৱেলি মোৰ খুব মৰমৰ মানুহ এজনে দিছে আৰু সেইকাৰণে ভাল লাগিছে পিন্ধাৰ কাৰণে বুজিলে অ'কে চ' আজি আমি অলপ বেলেগ কথা পাতিম কাৰণ এজ ইউজুৱেল বহুতখিনি কথা পতা হয় তাৰ আগতে কৰবিবা আমি 2024 চনত যেতিয়া বহিছিলোঁ তেতিয়া আমি আপোনাৰ যাত্ৰাৰ বিষয়ে কথা পাতিছিলোঁ আজি অকণমান চুই যাওঁ নেকি কেনেকৈনো আপুনি আহিল এই লাইনটোত ক'ৰ পৰা প্ৰেৰণা পালে অকণমান কৈ যাওক একচুৱেলি চাওক প্ৰেৰণা হিচাপে একো পোৱা নাছিলোঁ দেই সঁচাকৈ ক'ব গ'লে এতিয়া আজিৰ ডেটত যিসকল ছাকচেছফুল বিভিন্ন কেৰিয়াৰত সকলোৰে কেৰিয়াৰত ধৰক যোৱাৰ এটা মটিভ থাকে মোৰ এষ্ট্ৰলজিত অহাৰ একো মটিভ নাছিলে মই খালি এনেকুৱা আছিল যে ডিপ্ৰেশ্যন টেণ্ডেঞ্চি আছে সাংঘাতিক আৰু মোৰ একেৰাহে ব্যৱসায় মই বিভিন্ন ধৰণৰ ব্যৱসায় কৰিছিলোঁ আগতেও কৈছোঁ যে মোৰ কম্পিউটাৰ ইনষ্টিটিউট আছিলে মই বিউটি ইনষ্টিটিউট এটা চলাইছিলোঁ আৰু চলাইহে আছিলোঁ মানে গ্ৰ' হোৱা নাছিলে আৰু সেই সময়খিনিতে মই খুব মানে এনেকুৱা ঘটনাও হৈছিল যে ডিপ্ৰেশ্যনত গৈছিলোঁ তেতিয়া মোক এগৰাকী লেডি লগ পাইছিলোঁ মোক আৰ্ট এণ্ড ক্ৰাফ্ট শিকাইছিল তাৰপিছৰ পৰা নিজে হিল হ'লোঁ তাৰপিছত মই সেই বিজনেছটো চলাবলৈ কোনোবাই ক'লে যে মই শিকোৱাত ভাল আৰু আৰ্ট এণ্ড ক্ৰাফ্ট যেতিয়া শিকিলোঁ তাৰপিছত আৰ্ট এণ্ড ক্ৰাফ্টটো শিকাব ধৰিলোঁ কোনোবাই ক'লে যে তুমি এষ্ট্ৰলজি যদি নতুনকৈ আহি আছে চবেই ভাল পায় বা যদি এষ্ট্ৰলজি শিকা তুমি জেম বা তেনেকুৱা বিজনেছটো ষ্টাৰ্ট কৰিব পাৰিবা আৰু সেইটো ভাবি পেলাই মই মাত্ৰ আৰু মোক মানে তেতিয়া এনেকুৱা ন যেতিয়া মানুহ বিপদত পৰে যে সোনকালে লাগে আৰু তেতিয়া মই ভাবিছোঁ 6 মান্থৰ কোৰ্চ এটা কৰি ল'ম আৰু তাৰপিছত মই এষ্ট্ৰলজি ষ্টাৰ্ট কৰিম বা কাৰোবাক শিকোৱা ষ্টাৰ্ট কৰিম কিন্তু এষ্ট্ৰলজি সেই 6 মান্থৰ কোৰ্চ কৰা কথাই নহয় মিনিয়াৰ এবাউট আপুনি এষ্ট্ৰলজিটো হ'ল জীৱনজোৰা সাধনা কাৰণ আমাৰ এষ্ট্ৰলজিত যিটো পঞ্চাং বুলি কয় পঞ্চাং যিখন আমাৰ পঞ্জিকা নৰ্মেলি আমি অসমীয়া ভাষাত পঞ্জিকাখনত যি মানে পঞ্চাং ধৰক বাৰ তিথি নক্ষত্ৰ যোগকৰণ এইখিনি মুখস্থ কৰোঁতে প্ৰায়
ডেৰমাহ দুমাহ গুচি যাব কাৰণ গ্ৰহ কেইটা গ্ৰহৰ শত্ৰু মিত্ৰ গ্ৰহৰ কানেকশ্যনবোৰ ২৭টা নক্ষত্ৰ তাৰপিছত যুগ কেইটা কৰণ কেইটা তিথিবোৰ ভাগ কৰি কোনটো তিথি কাৰ কাৰণে ভাল হ'ব এইবোৰ বহুত কথা থাকে মানে মেথছৰ সমসাময়িক মেথছে হয় কিন্তু যিটো আমাৰ এষ্ট্ৰলজিকেলি যিটো আমাৰ ডেট অফ বাৰ্থ টাইম অফ বাৰ্থ লৈ আমি যিটো লগ্ন উলিয়াওঁ মেথছ কৰি সেই মেথছটো আৰু কৰাটো ইমান ইজি নহয় আৰু সেইটো কাৰণে বহুত ভুল হয় সেয়া মেথছৰ পৰা লগ্ন উলিয়াব লাগিব লগ্নৰ পৰা আপোনাৰ কোনটো নক্ষত্ৰত পৰিছে তাৰ আৰু সূক্ষ্মভাৱে বিচাৰ কৰিব লাগিলে এটা ৰাশিৰ এটা মানে ধৰক মেঘ ৰাশিৰ কোনটো নামত সেই বাচ্চাটোৰ ৱৰ্ডটো পৰিব সেয়াও ডিপেণ্ড কৰিব নক্ষত্ৰৰ চৰণৰ ওপৰত গতিকে বহুতখিনি কেলকুলেশ্যন থাকে সেইবোৰ শিকোঁতে ভাবিলোঁ যে এইটোতো আৰু ছমহীয়া ক'ৰ্চ নহয় সেইটো কাৰণে মই আজিকালি আচৰিত হওঁ মানুহে 3 মাহত ক'ৰ্চ কৰিও কেনেকৈ এষ্ট্ৰলজি কৰে ছমহীয়া ক'ৰ্চটো সম্ভৱেই নহয় তেনেকৈ শিকি গৈ থাকিলোঁ আৰু মানে যাত্ৰা এটা তাৰপিছত ভাবিলোঁ হাৰে মই দেখোন একোৱেই নাজানো ইয়াত মই সোমাবই নালাগিছিল কাৰণ এখন কুস্তি যেতিয়া মাহঁতে ছোৱালী এষ্ট্ৰলজি শিকিছে এবছৰ হৈ গ'ল কুস্তিখন চা নোৱাৰোঁ চাবলৈ কাৰণ তেতিয়া ইমান ডিটেইলত আৰু মোৰ একচুৱেলি কি হয় মোক বহুতে কয় মই বহুত পজিটিভ কিন্তু মোৰ পজিটিভিটিৰ বেকত এটাই আছে যে মই কেতিয়াও মানে নোৱাৰা কামটো মই উস্তাদি নামাৰোঁ নোৱাৰোঁ এতিয়াও মোক বহুতে সোধে মেম আপুনি হাত চাই মই হাত শিকি থৈছোঁ কিন্তু মোৰ হাতৰ ওপৰত দখল নাই মোৰ নিজৰো ধৰক সিমানখিনি দখল নাই কাৰণে মই হাত নেচাওঁ বুলিয়ে কওঁ গতিকে সেইটো বস্তু সেই নেজানা ভাৱ এটা সোমাই গ'ল যে সেইটো কাৰণে বেছি পঢ়োঁতে এজন দুজনকৈ চোৱা ষ্টাৰ্ট কৰিলোঁ তেতিয়া কোনো পইচা পাতি লোৱা নাছিলোঁ তাৰপিছত লাহে লাহে ছোৱালী জন্ম হ'ল ছোৱালী জন্মৰ পিছৰ পৰা প্ৰথম চেনেলে মাতিলে 2014ত সেইটোও মোৰ এনেকুৱা আছিল যে কেতিয়াও মানে মোৰ জীৱনত যি হঠাৎ হৈছে কেমেৰা ফেচ কৰি পোৱা নাই আৰু একোৱেই নেজানো কেমেৰা কি এতিয়া বাৰু অভ্যস্ত হ'লোঁ কেমেৰাৰ বেক চাইডত যে এটা ক্ৰ'মা বুলি গ্ৰীণ কালাৰৰ কাপোৰ এখন দিয়ে তাততো গ্ৰীণ পিন্ধিব নোৱাৰি আৰু মই ফাৰ্ষ্ট ডে অডিশ্যনৰ দিনাখন গ্ৰীণ পিন্ধি গৈছোঁ মোক এংকৰে কৈছে আপুনি যাওক কালি ডাইৰেক্ট আহিব ডাইৰেক্ট ফেচ কৰিব তেনেকৈ মই একো নজনাকৈ মই কেমেৰা ফেচ কৰিছোঁ আৰু তাৰপিছৰ পৰা সেয়া যাত্ৰা আৰু আজিও মই ভাবোঁ যে মই সদায় ৰাতিপুৱা শুই উঠি মাৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যে মোৰ ওচৰত অহা প্ৰত্যেকজন মানুহৰ ভাল হওক আৰু তেওঁলোকৰ পৰা মোৰো ভাল হওক কাৰণ ময়ো চলিব লাগিব ফিজটো লৈ তো ভাইচ ভাৰ্চাত ময়ো তেওঁক দিওঁ তেওঁলোকে মোক দিয়ক আৰু প্ৰত্যেকজনৰ ভাল হওক সেইটো প্ৰাৰ্থনাই কৰোঁ আৰু মায়ে সেনেকৈয়ে মিলাই আছে আৰু মই ধৰক মই সাংঘাতিক মই নাভাবোঁ যে মই কিবা বেলেগ কিবা কৰি আছোঁ জাষ্ট ভগৱানৰ এটা বহুতে কয় যে আপুনি কোৱা কথাবোৰ সাংঘাতিককৈ মিলিছে বা আমি ফল পাইছোঁ সেয়া মই নাভাবোঁ যে মই কৈছোঁ মই এটা মাধ্যমহে সেইখিনি সময়ত তেওঁ মোৰ ওচৰত আহিব লাগে সেইটো ডেষ্টাইন থাকে নিৰ্ধাৰিত আমি জাষ্ট যেন ষ্টেপ বাই ষ্টেপ মাৰ আশীৰ্বাদ হওক কিবা হৈ গৈহে আছোঁ মই সেইটোৱে ফ'ল' কৰোঁ পিছলৈও সেইটোৱে থাকিব মোৰ জীৱনত আৰু এষ্ট্ৰলজিত নভবাকৈ সোমালোঁ যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ চবে মোক হাঁহে গৈ তুমি LLBও কৰিলা তাৰপিছত গৈ এতিয়া ৰঙা কাপোৰ এখন পাৰিবা গছৰ তলত 20 টকা দিব লাইফটো সেয়াহে কৰিবা ইছৰাম সেই ইছৰাম কোৱা মানুহ এতিয়া বহুত আছে বহুততকৈ বহুত আগুৱাই আহিলোঁ কিন্তু মই সেই জেগাতে আছোঁ কিন্তু দেই সঁচাকৈ আগৰ কৰবি এতিয়াও কৰবি যোনে জানে সেই একেই হৈ আছোঁ কৰবি ফুল নহয় জানো কৰবি ফুল গোন্ধ থকা ফুল আৰু পূজাত লগা ফুল সেয়া কৰবি বেজবৰুৱা এইটো সময় যে আপুনি ক'লে আপুনি সময়ৰ বাবে আহি আজি এইখিনি পালেহি কুস্তি এখন চাবৰ কাৰণেও সময় মানুহৰ জন্মও সময় এটাত হয় মানুহৰ কৰ্ম সময়ত হয় মানুহৰ মৃত্যু সময়ত হয় সকলো সময় এই সময় বোলা বস্তুটোলৈ ভয় লাগে নে ভাল লাগে আপোনাৰ আগতে ভয় কৰিছিলোঁ আজিকালি ভয় নকৰোঁ কাৰণ ভয় কৰি লাভ নাই যিহেতু যিটো আহিবই এটা বস্তুৱে শিকিছোঁ যে সময়টো আহিব বেয়া সময়ো আহিব ভাল সময়ো আহিব সময় পাৰটো হৈয়ে যাব গতিকে বহুত ভাল সময় আহিলেও বহুত বেছি ফূৰ্তি কৰিও এটা বেলেঞ্চত থকা দৰকাৰ আৰু বেয়া সময় আহিলেও সাংঘাতিক পেইন হৈ ডিচিশ্যন ভুল কৰাতকৈ বেলেঞ্চত থকা দৰকাৰ গতিকে এতিয়া সেই ভয়টো নাই এই সময় পাৰ হৈয়ে যাব ৰীতা চৌধুৰী মেমৰ এখন কিতাপ আছে এই সময় সেই সময় আছে সেই তাতে মোৰ ফেভৰেট একদম তো বা আপোনাৰ দিনতো ধৰক যোৱা জুলাই মাহত নে জুন মাহত আপোনাৰ দিনত বেয়া সময় আহিছিলে ইমান ডাঙৰ এটা এক্সিডেণ্ট হৈছিলে আপোনাৰ হয়নে ভয়ংকৰ মই বাচিছোঁ কেনেকৈ মই গধূলি ভাবি আছোঁ মই বাচিলোঁ কেনেকৈ সেই সময়টো বেয়া সময় আছিল নে ভাল সময় আছিল নে সেই সময়ত ক'লা মেকুৰী পাৰ হৈ গৈছিল একো পাৰ হৈ যোৱা কি হৈছিল তেতিয়া একচুৱেলি অম্বুবাচী আছিলে আৰু এইবাৰ আমি মানে ফানি টাইপৰ হয় ষ্টৰিটো যদি শুনা অম্বুবাচী আছিলে আৰু মোৰ এজনী খুব ভাল সৰু ছোৱালী তাই মোতকৈ 10 বছৰ সৰু তাই মোক ক'লে কৰৈবা অম্বুবাচীত যাম আমি খোজকাঢ়ি যাম
তো মই মোৰ ভনী জোৱাই ভণ্টি আৰু তাই আৰু দুটামান আৰু বেচিকেলি মোৰ ঘৰৰ কাম কৰা যিখিনি আছে তাহাঁতক লৈ ওলালোঁ আৰু ডাঙৰ গোটেই গাড়ীত লৈ পেলাই কামাখ্যাৰ সেইখিনি নামিলোঁ নামি পেলাই কৈছে ব'লা খোজকাঢ়িম তো পুলিচেতো গাড়ী নিব নিদিলে এটা ল'ৰাই আমাক পিছফালৰ পৰা মাতি পেলাই কৈছে আপোনালোক ওপৰত যাব গাড়ীটো ঘূৰি আহিব নিদিয়ে কাইণ্ডলি মোৰ গাড়ীত যাব নেকি মোৰ ওপৰত যাব আছে কিন্তু মই ভাড়া পোৱা নাই তেতিয়া 3:30 বাজিছে ৰাতিপুৱা আৰু তাৰপিছত অম্বুবাচী লাগিব আমি কৈছোঁ ঠিকে আছে ল'ৰাটোৰো ভাল হ'ব কৈছে 30 টকাকৈ লাগিব মই কৈছোঁ অ'কে ফাইন দি দিম আমি গোটেইকেইটা ফূৰ্তি কৰি উঠিলোঁ আধা ৰাস্তাত আমাৰ মনত পৰিলে প্ৰশান্তি লজটোৰ কাষত আমিতো খোজকাঢ়িম বুলি আহিছিলোঁ নামা বুলি কৈ পেলাই গোটেই সোপা ধপ নামিলোঁ নামি মানুহটোক পইচা দি পেলাই যাব দিলোঁ তাৰপিছত দৰ্শন হ'ল জব চব কৰিলোঁ তাত আমি ওলাই আহিলোঁ আহি পূৰা আমি সেইকেইদিন ভাত নোখোৱাকৈ ব্ৰত কৰিছোঁ জব কৰিছোঁ মাৰ আমি সেইদিনাই গ'লোঁ তাৰপিছত আৰু যাব পৰা হোৱা নাই জব কৰিলোঁ তাৰপিছত অম্বুবাচী ভাঙিছে মঙলবাৰে ৰাতি ভাঙিছিল তো বুধবাৰৰ পৰা মন্দিৰ খোলা হৈছে তাৰপিছত পূজা পাতল কৰিলোঁ বৃহস্পতিবাৰে মোৰ শ্ব' থাকে DY 365 তাৰপৰা যেতিয়া ৰিটাৰ্ণ আহিছোঁ মোৰ দিল্লীৰ পৰা এগৰাকী খুব চিনাকি আৰু ময়ে তেওঁক শ্বিলঙৰ টুৰ এটা ঠিক কৰি দিছিলোঁ তেওঁ মোক ফোন কৰিলে জাষ্ট মই ওলাওঁতে ফোন কৰিছে হাম আগে গুৱাহাটী পে তো আপ কব মিলোগে তো মই ভাবিছোঁ অন দ্য ৱেটো গৈ আছে হাইৱেতে আছিলোঁ মই কৈছোঁ ঠিক আছে আপোনালোকে সেই দ্বাৰকামাই মন্দিৰটোত ৰৈ দিয়ক মই গৈ আছোঁ তাৰপিছত মই যিজন মানুহৰ লগত মই ঘূৰি আহোঁ তেওঁ মোক ঘৰত থ'ব লাগে মই তেওঁক ফ'ৰ্চফুলি কৈছোঁ ঠিক আছে একো নাই মোৰ 10 মিনিটৰ কাম আছে মেমক লগ ধৰি মই গুচি আহিম গৈ মানে ইমান বহুত বেছি ফাষ্টটো নচলাই যাৰ লগত গৈছোঁ বেছিয়ে শ্ল' গাড়ী চলাই গৈ সেই যে কুইন হোটেলখন যে আছে জাষ্ট যোৰাবাটৰ পৰা অকণমান আগুৱাই গৈ তাত প্ৰথমতে ট্ৰাক এখনে পিছফালৰ পৰা দুবাৰ খুন্দিয়ালে তাৰপিছত আমি চক খাই গ'লোঁ কি হ'ল ৰাতিপুৱা নহয় আবেলি পিছবেলা আৰু মোৰ সেই খুব বেছি 2:20-30 মান হ'ব 3বাৰ খুন্দিয়ালে 4বাৰত মোৰ গাড়ী পূৰা ঘূৰি গ'ল ঘূৰাৰ পিছত যিজন ড্ৰাইভাৰ ছিটত আছিল তেওঁক গৈ আৰু হিট কৰিলে হিট কৰাৰ পিছত গোটেই গ্লাছ ভাঙিলে সন্মুখৰ হেৰি ভাঙিছে গোটেই থেপেচা আৰু গাড়ী গোটেই গ্লাছবোৰ ভাঙি গাত পৰিছে তেওঁৰ গাত পৰিছে মোৰ গাত পৰিছে মই লগে লগে গাড়ীৰ পৰা নামি ফোন কৰিছোঁ তেখেতক যাব ক'লোঁ যাক ৰখাই থৈছিলোঁ মোৰ এক্সিডেণ্ট হৈছে আপুনি যাওক তাৰপিছত মই মোৰে ভণ্টি এজনী আছে তাই ACP ডেজিগনেশ্যনত আছিল তেওঁক ফোন কৰিলোঁ মোৰ এক্সিডেণ্ট হৈছে বুলি তাৰপিছত চাইছোঁ ক'তো এটা স্ক্ৰেচ পৰা নাই ইমান ডাঙৰ এক্সিডেণ্ট হৈছে মানে মোৰ মুখেৰে মানে যেন হাওফাও ওলাই যাব হাৰ্টটো ওলাই যাব তেনেকুৱা ভয় খাইছোঁ কিন্তু মই এটা ক'ৰবাত যদি মই খৰচ লাগিছে এটা যদি ক'ৰবাত মোৰ স্ক্ৰেচ পৰিছে ক'তো একো হোৱা নাই তাৰপিছত মই লগে লগে তেওঁক চাইছোঁ মোৰ ফালে তেওঁ চাই কৈছে তুমি আছা কাৰণে মোৰ একো হোৱা নাই কিজানি মানে না সি ডুব পাইছে নে মই ডুব পাইছোঁ আমি দুটাই এজনেও ডুব পোৱা নাই তাৰপিছত তেনেকৈ আনি পেলাই বৰ্ণিহাট পুলিচৰ সেইখিনি থানা তাত পৰে নেকি তেওঁলোকে ইমান কপাৰেট নকৰিলে আমি তাৰপিছত গুচি আহিলোঁ গাড়ীখন ভাল কৰিব দিলোঁ সেই যে পাৱাৰটো সেই যে আমি যে মাৰ তাত গ'লোঁ সেইদিনাখন বা সেইকেইদিন আমি খুব ব্ৰত কৰিলোঁ বা এটা বিশ্বাস ন এইটো বিশ্বাস কৰি কওঁ যে জীৱনত যি বিপদ আহিব তুমিতো নিবাই উই উইল ছেফ মই ছেফত থাকিম আৰু সেইদিনাখন আজি যদি মই চাওঁ মোৰ ভাল সময় আছিল নে বেয়া সময় আছিল সেইদিনা মোৰ ভাল সময় আছিল কাৰণ মোৰ ইমান ডাঙৰ এক্সিডেণ্ট হওঁতে ৰাতি মোৰ চক খাই উঠিছোঁ 3 দিনমানতো মই পূৰা ভয়ত আছিলোঁ যে মই বাচিলোঁ কেনেকৈ ইমান ডাঙৰ এক্সিডেণ্টটো সেই যে মায়ে মোক একোৱেই হ'ব নিদিলে মোৰ এনেকুৱা লাগে মায়ে মোক এনেকৈ ধৰিছে আমাৰ দুজনকে দুজন কাৰণ মই কাৰোবাক টানি লৈ পেলাই যোৱাৰ নিচিনা হৈছে মোৰ কাম এটাৰ কাৰণে তো মায়ে সেইখিনি সময়ত মোৰ মই আজি নাভাবোঁ যে মোৰ বেয়া সময় সেইখিনি সময় ভাল সময় আছিল যাৰ কাৰণে মই ক'তো মই ঘৰত চব্জি কাটিলেও মোৰ হাত কাটিব পাৰে তেনেকুৱা অকণমানো মই এটা লাইনো নপৰিল পিছত আপুনি আহি চাইছিল নে আপোনাৰ নিজৰ সেইখন নাই তেনেকুৱা একো নাছিলে একো ৰিষ্ট নাছিলে কাৰণ আৰু এটা কথা মই নিজৰ হৰস্কোপ ইমান নেচাওঁ মই সদায় এটাই মানে ডিভাইন পাৱাৰক বিশ্বাস কৰোঁ যি কৰিবা ৰাতিপুৱা সদায় কওঁ থেংক ইউ আপুনি যে আজিৰ দিনটো দিলে আজিৰ দিনটো ভালকৈ নিব আৰু মই জানো নিব তাৰ কাৰণে থেংক ইউ ছ' মাছ গতিকে মই আগতে বান্ধিয়ে থৈ দিওঁ সেইকাৰণে ইমান নাচাওঁ কাৰণ মই চাইছিলোঁ মোৰ তেনেকুৱা একো ৰিষ্ট নাছিলে আৰু মই বেলেগৰ কাৰো একো চোৱা নাই কাৰণ বেয়া কিবা এটা হ'ব লগা আছিল মানে একো নোহোৱাকৈ পাৰ হৈ গৈছে সেইটোৱে ডাঙৰ কথা অ'কে তো সেইটোৱে সময় তেতিয়াহ'লে আমি যে কওঁ যে ধৰক ক'লা মেকুৰী পাৰ হৈ গ'লে আমি গাড়ীখন ৰখাওঁ অকণমান সময় ৱেইট কৰোঁ কিন্তু ব্ৰিটিছৰ দিনত বোলে মই শুনিছোঁ কাহিনীটো যে পিছে সৰু ল'ৰা ছোৱালী দৌৰি আহিছিল সেইকাৰণে এক্সিডেণ্ট হ'ব পাৰে সেইটোৱে হয় এইটো একচুৱেলি অন্ধবিশ্বাস নে কি বুলি ভাবে এইটো অন্ধবিশ্বাসে হয় ক'লা মেকুৰীয়ে হওক এই বগা মেকুৰীয়ে হওক যিয়ে হওক মেকুৰী পাৰ হৈ গ'লে আগতে ৰৈ দিয়া এইটোৱে নিয়ম আছিল কাৰণ সৰু কুকুৰৰ পোৱালি হওক মেকুৰী পোৱালি হওক সিহঁতৰ পিছত সৰু বাচ্চাবোৰ দৌৰি ফুৰে আৰু আগৰ দিনত কি আছিল যেতিয়া ট্ৰেভেল কৰিছিল ন তেতিয়া আমি গৰু গাড়ী বা তেনেকুৱা আছিল আমাৰ যদি ভাৰতৰ হিচাপত চাওঁ তেতিয়া ক'লা মেকুৰী এটা পাৰ হৈ গৈছে মানে গৰু গাড়ীখন বা মানুহজন ৰখি দিয়ে কাৰণ তাৰ পিছে সেই মেকুৰীটোৰ পিছত বেলেগ জন্তু জানোৱাৰো আহিব পাৰে যাক ধৰক আন্ধাৰত আপুনি দেখা পোৱা নাই সেইকাৰণে ৰখি দিয়ে যাতে
তাৰ আগত পিছত আহিব লগা কিবা যদি আহে 2-3 মিনিটমান পিছত পাৰ হৈ যাব আৰু গাড়ীখন তাৰ পিছত পাৰ হৈ যাব পাৰিব সেই বস্তুটোৱে এতিয়াও সেই ধ্যান ধাৰণাটোৱে চলিয়ে থাকিলে সময় চেঞ্জ হৈছে গতিকে সময়ৰ লগত আমাৰ যিহেতু আমি কিছুমান বস্তু ভয়ৰ কাৰণেও মানুহ মই কেতিয়াও নৰখো দেই ক'লা মেকুৰী মোৰ ড্ৰাইভাৰজনে ৰয় গাড়ী ষ্টাৰ্ট অফ কৰি দিয়ে মই কওঁ কিয় কৰিছা নাই বাইদেউ ভয় লাগে তো সেই ভয়টো আজিলৈকে কাৰোৰ পৰা গুচাব পৰা নাই বাট যোনে যেনেকৈ বিশ্বাস কৰে কিন্তু ক'লা মেকুৰীয়ে হওক মেকুৰী পাৰ হ'লে কেতিয়াও কাৰো একো বিপদ নহয় মেকুৰীকেইটাক এনেই বদনাম দিয়া হয় তেনেকুৱা ধৰণৰ অন্ধবিশ্বাস আপুনি আৰু কি দেখে অন্ধবিশ্বাস নহয় মোৰ ওচৰত প্ৰায় এটা কুৱেশ্যন আহে ডাঙৰে ডাঙৰে বিয়া হ'ব নাপায় অসমীয়া সমাজত আছে এইটো যে কাৰোবাৰ ঘৰত ধৰক ডাঙৰ ল'ৰা ডাঙৰ ছোৱালী এতিয়াতো সময় বেলেগ হৈছে সেইটো বাৰু হয় সেইটো বহুত আমি শুৱনি যেতিয়া দেখিবলৈ যাওঁ প্ৰথম এৰেঞ্জ মেৰিজ হয় লাভ মেৰিজত বাৰু বেলেগ কথা এৰেঞ্জ মেৰিজত এই ঘৰৰ ডাঙৰ ল'ৰা ঘৰৰ ডাঙৰ ছোৱালী বিয়া পাতিম জানো কিয় কয় সেইটো ময়ো একচুৱেলি বহুত ডাঙৰ ডাঙৰ মানুহবোৰক সুধিছিলোঁ দেই চবেই এটা কথাই কয় লোকাচাৰ বুলি কয় অসমৰ লোকাচাৰ ঠিক আছে কিন্তু মোৰ ধাৰণা মতে মোৰ ব্যক্তিগত ধাৰণা ডাঙৰ যেতিয়া ল'ৰা এজন হ'ব তেওঁৰ ৰেছপনচিবিলিটি ফেমিলিটোত আটাইতকৈ বেছি হ'ব আৰু যেতিয়া ছোৱালী এজনী ডাঙৰ হ'ব অবভিয়াছলি তেওঁৰ ৰেছপনচিবিলিটি ডাঙৰ হৈ বেছিয়ে হ'ব আগৰ দিনত আছিল কি আমি যিহেতু পিতৃপ্ৰধান সমাজত থাকোঁ ছোৱালী এজনী বিয়া দিয়াৰ পিছত সম্পূৰ্ণ দায়িত্ব শহুৰেকৰ ঘৰখনৰ বা হাজবেণ্ডৰ থাকে তেওঁ নিজৰ মাকৰ ঘৰত ক'ৰবাত নহয় ক'ৰবাত যদি দায়িত্ব পালন কৰিব লগা হয় তেতিয়াহ'লে নিজৰ সংসাৰখনত ক'ৰবাত নহয় ক'ৰবাত অলপ 100% দিব নোৱাৰা হয় সেইটো কাৰণে যিহেতু ৰেছপনচিবিলিটি দুজনৰে সমান সমান থাকিব সেইকাৰণে ডাঙৰে ডাঙৰে বিয়া হ'ব নেলাগে বুলি কয় আৰু প্ৰত্যেকটো নেলাগেৰ পিছত লজিক এটা থাকে কিন্তু আমি লজিকবোৰ নাজানে কাৰণে নাপায় হিচাপত থৈ দিওঁ কিন্তু নাপায় বুলি কোৱাৰ পিছত যদি আপুনি বুজাই দিব পাৰে আৰু হয়তো এনেকুৱা হ'ব পাৰে যিবোৰ বস্তু চলি আছে চলি থাকক আৰু হয়তো ভালো হ'ব পাৰে অবভিয়াছলি ছাপ'জ আজিৰ দিনততো আমি চব ইণ্ডিপেণ্ডেণ্ট ন আজিৰ ডেটত চাব গ'লে বিয়া এখন খোৱাটো ইজি ফটো ছেশ্যন কৰা ইজি কিন্তু তাৰপিছত ভয় লাগে মইতো বিয়া খাব গ'লে ভয় লাগে কেইদিন বা টিকিব যিমান ডিভ'ৰ্চ মই যদি 10জন মানুহ চাওঁ দিনটোত তাৰ 3জনটো সেনেকুৱা কেছতে আহে গতিকে মানুহৰ এই যে সম্পৰ্কবোৰ সাংঘাতিক ধৰণে পেচেঞ্চটো নাইকিয়া হৈ গৈছে ধৈৰ্যটো নাইকিয়া হৈ গৈছে আগতেও একে আছিলে আগৰ আমাৰ মা দেউতাৰ যুগত আমাৰ মাহঁতে বা আমাৰ আগৰ মানুহখিনি সহ্য কৰিব পাৰিছিলে বা কৰিছিল সেইকাৰণে বহুত কথা বহুতে গমেও নাপাইছিল আজিকালিতো চবেই অ'পেন প্লেটফৰ্মতে কথা পাতে গতিকে সম্পৰ্কবোৰ হোৱাটো ইজি সম্পৰ্কবোৰ ৰখাটো টান হৈ গৈছে এতিয়া মোৰ ওচৰত যে ব্ৰেকআপ হয় ল'ৰা ছোৱালীবোৰ আহে মই বহুতেতো আহি কান্দে বা মোৰ ওচৰত ইমান ব্ৰেকআপ হয় বা বিশেষকৈ কেতিয়া হয় জানে এই যে টিনেজাৰ্ছ ল'ৰাবিলাক ক্লাছ বৰ্ডৰ পৰীক্ষা দিব পঢ়িব পৰা নাই হঠাৎ চেঞ্জ হৈ যায় এষ্ট্ৰলজিকেল পইণ্ট অফ ভিউৰ পৰাও থাকে এতিয়া মই যদি সাধাৰণ ভাষাত কওঁ যে ৰাহু 5th হাউচত থাকে প্ৰেমৰ ঘৰ ৰাহু বহিছে ডেট মিনছ বহুত ভেৰাইটি টাইপ অফ লাভ আনিব তো আমি যেতিয়া এটা ইম'চনেল বণ্ডিঙত থাকোঁ কাৰোবাৰ লগত যেতিয়া দেখিছোঁ যে ব্ৰেকআপ হ'ব বা মানুহজনে সন্মুখৰ পৰা আঁতৰাই দিছে খুব বেছি ডাউন হৈ যাওঁ সেইখিনি সময়ত না পঢ়া থাকিব নে ঘৰৰ মানুহৰ কথা শুনিব মানে এনি টাইম ডাউন হৈ থকা যায় তো সেইখিনি সময়ত যদি কোনোবাই মইতো কোৱা নাই যে মই সঠিককৈ গাইড কৰোঁ মই ট্ৰাই কৰোঁ দেই মোৰ ওচৰত মোৰ সেইকাৰণে টিনেজাৰ ফেন ফলোৱাৰ বহুত আছে মোৰ পাৰ্চনেলি জনা মোৰ এটা ল'ৰাটোৰ নাম নকওঁ বাৰু তেওঁতো মোক ইভেন মাকক ক'ব নোৱাৰা কথা আহি মোৰ আগত বকি যায় উইথ এপইণ্টমেণ্ট মানে বা মই তোমাৰ লগত কথা পাতিব আছে তো মই তাক বহুত ভালকৈ বুজিও পাওঁ সেনেকৈয়ে কওঁ যে এইটো কাম নকৰিবা এনেকৈ নকৰিবা যিখিনি হয়তো মাকে ক'লে বা মাকে ক'ব নোৱাৰিবও পাৰে কাৰণ মই তাহাঁতৰ লগত মই কোনো ধৰণৰ কানেকশ্যনত নাই মই ৰিলেশ্যনশ্বিপত নাই মই মাও নহয় মই মাহীও নহয় মই যে কাৰোবাক কৈ পেলাই কথা ক'ম মই ফিজ লৈছোঁ সেইখিনিৰ ভিতৰত তাক কাউন্সেলিং কৰিম ওলাই যাব সেনেকৈ চলিছে আৰু খুব ভালো এতিয়া ধৰক ভাল ট্ৰেক এটাত গৈ আছে যদি কিবা বেয়া কাম কৰিছে সেয়া মোৰ আগত আহি কয় বা মই কনফেছ কৰিছোঁ মই কাকো ক'ব নোৱাৰি এইখিনি কাম কৰিছোঁ মই তেওঁক গাইড কৰিব পাৰোঁ সৰু ল'ৰা এইবাৰ কিজানি তেওঁ ডিজাইনিঙৰ কিবা কোৰ্চ কৰিব বাহিৰত গৈছে চ' তেনেকুৱা কথা আমি সেই বস্তুটো গাইড কৰিব পাৰিব লাগিব এতিয়া ৰিলেশ্যনশ্বিপ যেতিয়া তেনেকুৱা অৱস্থা হয় বহুত ব্ৰেকআপ হয় সেইখিনি সময়ত যদি কোনোবাই ক'ব পাৰে যে ধৈৰ্য ধৰা তেওঁ ডিজাৰ্ভ কৰা নাই সেইকাৰণে তুমি কান্দিব লগা হৈছে নাকান্দিবা ভাল আহিব তালৈকে ৰোৱা এইখিনি সময়ত পঢ়াত ফ'কাছ কৰা এইখিনি সময়ত কেৰিয়াৰত ফ'কাছ কৰা তোমাৰ ব্ৰেইনটো ক'ৰবাতটো লগোৱা যাতে তুমি তাৰ পৰা আউটপুট পোৱা আৰু এনেকুৱা মানুহ তুমি আৰু 2-3জন পাবা তো বি প্ৰিপেয়াৰ প্ৰেক্টিকেল হোৱা তেনেকুৱাখিনি গাইড কৰিব পাৰিলে ল'ৰা ছোৱালীবিলাকৰ মানে কি আৰু কেৰিয়াৰটো মেইন ন যিয়ে নহওক আৰু যদি 2-3টা বছৰো নষ্ট হয় এইবোৰৰ নামতে বহুত পিছুৱাই যাব লগা হয় আপুনি ক'লে যে আপোনাৰ ওচৰলৈ বেছিকৈ ডিভ'ৰ্চ কেছ বা ব্ৰেকআপৰ কেছ লৈ আহে মানে হেৰি হিচাপত 10টাৰ ভিতৰত 3টাটো থাকে ছেকেণ্ড কি থাকে
ছেকেণ্ড থাকে মোৰ বহুত ধাৰ লাগিছে পইচা ফচিছে এইবাৰতো সেয়া পইচা ৰিটাৰ্ণ নাহে আৰু বহুতৰে আহে যে চৰকাৰী চাকৰি এতিয়া যিবোৰ মই লাইভ শ্ব' কৰোঁ তাততো এটাই প্ৰশ্ন আহে বাইদেউ মোৰ চৰকাৰী চাকৰি কেতিয়া পাম বুজিছোঁ তেতিয়াহ'লে কৰবী পাৱাৰ ইয়াৰ আগৰ দুজনমান এষ্ট্ৰলজাৰৰ লগতো মই সেইটোৱে কথা পাতিলোঁ হাইষ্ট ডিভ'ৰ্চ বা ব্ৰেকআপ ছেকেণ্ড মাটি-বাৰী মানে কেছ কাল এই আইনী ব্যৱস্থা এইবিলাক আৰু থাৰ্ড আপুনি যে ক'লে যে মোৰ ওচৰত পইচা ফচা মানুহ বহুত আহে আৰু কেছ ৰিলেটেড আহে কেছ ৰিলেটেডবিলাক মোৰ সঁচাকৈ কওঁ মই কোৱাৰ পিছতহে কয় মোৰ ওপৰত কেছ চলি আছে মই যেতিয়া দশা অন্তৰ্দশা চাই কওঁ আপোনাৰ ওপৰত কেছ চলি আছে চলি আছে এতিয়া লাহেকৈ মই ৰিচেণ্টলি নকওঁ লাইক নাম মেনশ্যন নকৰোঁ বাট মই চাই দিয়াৰ ভিতৰত উইদিন 6 মান্থ বিনা দোষত জেল খাটিব লগা হৈছিল আৰু তেওঁ আমাৰ ৰেমেডি লৈ মই কৰা বিধিমতে কয় খুব ভাল এজন লয়াৰ লৈ পেলাই এতিয়া বেইলো পালে আৰু প্লাছ তেওঁ ধৰক এতিয়া কেছটো নিজৰ ফালে বহুতখিনি আগুৱাইছে বিয়াও পাতিলে বাচ্ছা এটাও হ'ল তেনেকুৱা গতিকে থাকে মানে প্ৰায় যদি ৰেমেডি মানুহজনেও সঁচা কথা ক'ব লাগিব বহুতেতো সঁচা কথা নকয়ে মানে ডক্তৰ আৰু এষ্ট্ৰলজাৰৰ ওচৰত সঁচা কথা কোৱাটো ভাল সঁচা কথাটো কোৱাটো ভাল এইটো নহয় যে এষ্ট্ৰলজাৰজনক জুখিব আহিছোঁ সেইটো বুলিও নহয় বহুতে সেইটো কাম কৰিব আহে তেওঁনো কি কয় চাওঁ কিন্তু যদি সঁচাকৈ তেওঁ ৰেমেডি পাব বিচাৰে কামত আহিব বিচাৰে তেতিয়াহ'লে নিজৰ আমিতো কমে তেওঁ নিজৰ ড্ৰবেক্সখিনিও কোৱাটো দৰকাৰ কিয়নো মই সেইটো মোৰ ওচৰত বহুত ফোন আহে মোৰ মেনেজাৰে কয় এনেকুৱা ফোন আহে বা মই অমুকক ভাল পাওঁ আপুনি আনি দিব পাৰিব নেকি যিমান পইচা লাগে ল'ম মই যে 1 টকাও নালিবা আৰু মোৰ অফিচত নাহিবা 1 টকাও দিয়াৰ কথাই নক'বা আৰু মোৰ অফিচত নাহিবা তেনেকুৱা মানুহৰ এপইণ্টমেণ্ট আমি নলওঁৱেই কাৰণ সেইবোৰ কৰিব পাৰে কোনোবাই বহুতটো দেখিছোঁ কিন্তু যিটো বস্তু ডেষ্টিনিত নাই সেয়া আপুনি টানিব নোৱাৰে আল্টিমেটলি আমি এষ্ট্ৰলজাৰে হওঁ আমি চাইকাইট্ৰিক যিসকল কাউন্সেলিং কৰে মানুহক ধৰক মেণ্টেলি হিল কৰে বা হিলাৰসকল যিয়ে নহওক আল্টিমেটলি দ' ডেষ্টিনি আমি যে জন্ম পাইছোঁ আমাৰ যে এটা কৰ্ম আছে আজি ময়ো ভবা নাছিলোঁ মই যে এষ্ট্ৰলজাৰ হ'ম মই নিজেও কওঁ কনফেছ কৰোঁ যে মই এষ্ট্ৰলজাৰ হৈ ইমান যে নাম কৰিম মানে মা দুৰ্গাৰ কৃপাত আজি অসমৰ মানুহে চিনি পায় ইমানখিনি যে আহিব পাৰিম কেতিয়াও ভবা নাই কিন্তু দেউতাই মোক এতিয়া কয় দেউতাৰ বহু পুৰণি এজন সেয়া হেঙেৰাবাৰীত থকা মানুহ এজন আছিল তেওঁ PWDত চাকৰি কৰিছিল তেখেতে মোৰ খোৰণিখন চাই তোৰ ছোৱালী বহুত ডাঙৰ মানুহ হ'ব কিন্তু ডাঙৰ মানুহ হোৱাটো লক্ষণ একো নাই তেতিয়াতো নাছিলে কেনেকুৱা ষ্ট্ৰাগল কৰিছোঁ জীৱনত মানে কেতিয়াবাতো ক'বলৈ বেয়া লাগে মানে ভাত এসাঁজৰ কাৰণেও যুঁজিব লগা হৈছে মানে বিয়াৰ পিছত আৰু দেই আগত নহয় দেউতাই খুব আৰামতে ৰাখিছিলে তো তেনেকুৱাৰ পিছৰ পৰা পাই সেই যে তেওঁ যে কৈ থৈ গ'ল আছিল কাৰণে আছিলে আপোনাৰ ভাগ্যটো আছিলে আপোনাৰ শুৱানিটো লিখা আছিল আপুনি এতিয়া মই এষ্ট্ৰলজাৰ হ'ব এষ্ট্ৰলজাৰ বুলি নহয় মোৰ একচুৱেলি কৰ্মক্ষেত্ৰত এনেকুৱা যে মই এই গুপ্ত বিদ্যাৰ দ্বাৰা প্ৰতিষ্ঠিত হ'ব লাগে বা মই বেলেগে নকৰা কামৰ দ্বাৰা প্ৰতিষ্ঠিত হ'ব লাগে যিটো নৰ্মেলি মানুহে যিবোৰ প্ৰফেশ্যন নলয় আৰু মই ইমান দেৰি ধৰক ব্যৱসায় কৰি আছিলোঁ কম্পিউটাৰ কৰিছোঁ কিবা কৰিছোঁ ইমান বেলেগ লাইনত গৈ আছিলোঁ আৰু মায়ে সেয়া ধৰক মোৰ বিপদত পেলাই সেই এষ্ট্ৰলজি লাইনটোত নিলে আৰু সেইটোৱে ডেষ্টিনি আছিল যে মই সেইখিনি সময়তে যাব লাগে গতিকে সেইটো যিটো ক'লা এইটো হ'বলগীয়া আছিল কাৰণে সেইখিনি নহ'ল বা তেতিয়া ভাল ৰিজাল্ট নকৰিলোঁ কিজানি বা তেতিয়া মোৰ অলপ পঢ়া শুনাটো সেয়া হ'ল বাধা পালোঁ ফাইনেন্সিয়েল ক্ৰাইচিছৰ কাৰণে হওক বা অন্য দিশৰ কাৰণে এইখিনি হ'ব লগা আছিল গতিকে আজি ডেটত মই আক্ষেপ কেতিয়াও নকৰোঁ যে মোৰ সেই সময়খিনি মোৰ বেয়া গৈছে বেয়া আছিল কাৰণে আজি ভাল হ'ব পাৰিছোঁ এতিয়া আহিলোঁ 2025 নিউমাৰলজিয়ে কি কয় গোটেই কেলকুলেশ্যনত এতিয়া ভাল লাগিব এতিয়াৰ পৰা অনুষ্ঠানটো শেষলৈকে চাব এয়া আছিল কৰবী বেজবৰুৱা 2025 কোৱা 2025 টো নৱে হয় 2+ সকলোৱে কৈ আহিছে চবেই জানা হৈছে ৰিল চোৱাখিনিৰ ওপৰত কথা পাতিব লাগিব 2025 ৰিল চাই পেলাই আমি গম পাইছোঁ 9 হয় এইটো হৈছে মংগল আৰু এবাৰ হনুমানৰ আমি ধ্যান কৰিব লাগিব বাকীখিনি আপুনি ক'ব একচুৱেলি 9 নম্বৰটো না নাম্বাৰ অফ কমপ্লিটেশ্যন মানে 9 নম্বৰতে গোটেইখিনি শেষ হয় আৰু আমাৰ গোটেই পৃথিৱীখনৰ 9 চাৰ্কুলৰ ওপৰতে ঘূৰি আছে যদি আমি আমাৰ দৈনন্দিন জীৱনত এতিয়া আমি চাপ'জ ৰাতিপুৱা আমি জব কৰোঁ আমি যেতিয়া জব লিখি দিওঁ কি দিওঁ 108 টাইমছ 108 বাৰ সেইটো কেলকুলেশ্যন কৰক 9 গ্ৰহ 9টা নক্ষত্ৰ 27টা বুলি কৈছোঁ ন অকণমান 27টা যুগ 27টা নক্ষত্ৰ সেয়া আপুনি কেলকুলেশ্যন কৰক যিখিনি আমাৰ এষ্ট্ৰলজিত আছে সেয়াও 9তে আহে বাচ্ছা এটাও 9 মাহ থাকে পেটৰ আজিকালি ধৰক আমি অপাৰেশ্যন কৰিলে দিওঁ বাট নৰ্মেলি 9 মাহ 10 দিন বুলি কোৱা হয় গৰ্ভত থাকে সেইটোৱে টাইম গতিকে 9টো হ'ল কমপ্লিট 9ৰ পিছত আকৌ নতুনকৈ 10 আহিব 10টো হ'ল 2টা ডাবলৰ যিটো 1 আৰু 0 লগ হৈ আহিব গতিকে 9 মিনছ কমপ্লিটেশ্যন এই বছৰত বহুত মানুহৰ কাম কমপ্লিট হ'ব
ধৰক ছাপ'জ কিছুমান কাম ৰৈ গৈছে, যেনেকৈ মাটি বাৰীৰ ক্ষেত্ৰত হৈ অহা নাই, তেওঁলোকৰ হ'ব পাৰে। ঘৰ বনাই আছিলে, ৰৈ গৈছে, তেওঁলোকৰ হ'ব পাৰে। চাকৰি পোৱা নাই, হ'ব পাৰে। বিয়াৰ বাধা আঁতৰিব পাৰে। বহুত বস্তু এইটো বছৰত কমপ্লিট হ'ব, মানে আল্টিমেট যিকোনো ৰাশিৰ যিকোনো সময়ত জন্ম তাৰ লগত হয়। এতিয়া চাওক, এতিয়া আমি যদি নিউমেৰলজিকেলি চাওঁ, এতিয়া 9 নম্বৰটো কাৰ লগত ফ্ৰেণ্ডলি হয়, তেওঁলোকৰ বেছি ভাল হ'ব বুলি নৰ্মেলি কোৱা যায় ন, যদি নিউমেৰলজিকেলি চাওঁ। নাম্বাৰ 1 ফ্ৰেণ্ড হয়, মানে সূৰ্য। গতিকে 9 আৰু সূৰ্যৰ কম্বিনেশ্যন, মানে 1 নম্বৰত যোনে জন্ম হৈছে ন, 1, 19, 28, তেনেকৈ তেওঁলোকৰ ক্ষেত্ৰত এইটো বছৰ ভাল যাব বুলি ক'ব পৰা যায়। আৰু 10 তাৰিখে যাৰ জন্ম হৈছে, 2 নম্বৰটো চন্দ্ৰৰ হয়, গতিকে মংগলৰ লগত ফ্ৰেণ্ডলি হয়, তেওঁলোকৰ কাৰণে এইটো বছৰ ভাল। কিন্তু এই যে 2025ত 2025 দুটা 2 আছে, তেনেকৈ লিখিব নালাগে। নহয়, তেনেকৈ আপুনি একচুৱেলি আমি এইবাৰ লিখোঁতে 2025 গোটেই লিখাটো দৰকাৰ। যোৱাবাৰ আমি কৈছিলোঁ যে অকল 24 লিখিব। এইবাৰ যিহেতু 25 লিখিলে কি হ'ব, কেতু নম্বৰত যাব, যিটো মংগলৰ এণ্টি প্লেনেট হৈ যায়। গতিকে আপুনি লিখিলে 2025 লিখাটো ভাল, গোটেইটো। কিন্তু আমি যদি এইটো ভাগ কৰি চাওঁ, 2025 দুটা 2 আছে, এটা 5 আছে, দুটা 2, ডেট মিনছ চন্দ্ৰক নিৰ্দেশ কৰে। আৰু চন্দ্ৰ গ্ৰহ সদায় মনকাৰক গ্ৰহ হয়। গতিকে মানসিকভাৱে যিবোৰ মানুহ অকণমান ধৰক ষ্ট্ৰেছ, ডিপ্ৰেশ্যন, এনজাইটি এইবোৰ লৈ চলে, তেওঁলোকৰ কাৰণে হয়তো ডিচিশ্যন ভুল কৰাৰ কেপাচিটি বহুত আহিব। ইম'চনেলি ডিচিশ্যন ল'ব, হয় কেতিয়াবা খঙত ল'লে নকৰোঁ, ইনষ্টেণ্ট ডিচিশ্যন ল'ব, সেইবোৰে ক্ষতি কৰিব পাৰে। আৰু 5 নম্বৰটো আছে, গতিকে ব্যৱসায় কৰা মানুহৰ কাৰণে এইটো বছৰ ভাল, যিসকল ব্যৱসায়ী হয়, যিসকলে মুখেৰে বিজনেছ কৰে, যেনেকৈ চক্ৰপাণী পৰাশৰ হওক, কৰবী বেজবৰুৱা হওক, নিজকে দিছোঁ দেই হাইপটো। চ' যিসকলে প্ৰফেচৰ আছে, এষ্ট্ৰলজাৰ্ছে হওক, বা ব্যৱসায় যোনে মুখেৰে বিদ্যা কৰে, মানে চেলছৰ যিবোৰ মানুহ আছে কৰ্পৰেট হাউচত, তেওঁলোকৰ কাৰণে মানে বছৰ হিচাপে প্ৰডাক্টিভ হ'ব এইটো বছৰ। জাৰ্নেলিষ্টসকল, মটিভেশ্যনেল স্পীকাৰ হয়, পডকাষ্ট বাঢ়িবনে এবাৰ আৰু খুলিবনে মানুহে? নাই, যিখিনি খোলে সেইখিনিত থাকিলেই ভাল ন, বহুত বেছি হ'লেও ভাল নহয়। কাৰণ পডকাষ্টটো আমি চবেই চাওঁ এটা ভাল কিবা এটা পাম বুলি। আজিকালি ধৰক মই ইমান নেযাওঁতো পডকাষ্টত, তোমাৰ লগত হোৱাৰ বহুত খুব দুটা এটাহে আছে, গতিকে ইমান নেজানো। কিন্তু মুখেৰে কৰা বিজনেছবোৰ ভাল হ'ব, বুধৰ ৰিলেটেড যিবোৰ বিজনেছ হয়। ইভেন পুৰোহিতসকলৰ ক্ষেত্ৰতে কৈছোঁ, যদি যিসকল নতুন পুৰোহিত শিকি আছে, তেওঁলোকে নতুন ধৰক কাম পাব, বা তেওঁলোকৰ পূজা পাতলে মানুহক ব্লেছিংছ দিব, আকৰ্ষণ কৰিব, তেনেকুৱা হ'ব। আৰু সেই গোটেই নাম্বাৰটো যিহেতু থাকিব, সেইটো কাৰণে মংগলৰ বছৰ হ'লেও 5 নম্বৰছৰ কাৰণে ভাল হ'ব। ৰাহুৰ কাৰণে ৰাহু নম্বৰ 4, গতিকে এণ্টি প্লেনেট হৈ যায়। গতিকে যিসকলে ধৰক মাটি বাৰীৰ ক্ষেত্ৰত পৈতৃক সম্পত্তি বা কিবা কেনেকুৱা কেছকাল হৈ আছে, এইটো বছৰত হয়তো আৰু বেছি জটিলতা আহিব পাৰে। ৰাহুৰ নম্বৰৰ কাৰণে ভাল নহয়। 5 নম্বৰৰ কাৰণে এইটো বছৰ ভাল হ'ব, বিজনেছ ভাল হ'ব, ৰিলেশ্যনশ্বিপ ভাল হ'ব, কমিউনিকেশ্যন স্কিল ভাল হ'ব। যিসকলে লাইক কি হয় ন, আমি যেতিয়া চাওঁ ৰিটেন টেষ্টত পাছ কৰি যায়, ভাইভাত ৰৈ যায়, তেওঁলোকে অলপ ট্ৰাই কৰিলে এইটো ধৰক অকণমান এষ্ট্ৰলজিকেল পইণ্ট অফ ভিউৰ পৰা ছাপৰ্ট পাব। তাৰপিছত নম্বৰ 3 যিসকলৰ হয় বৃহস্পতিৰ, তেওঁলোকৰ কাৰণে এইটো বছৰ ভাল। আৰু নম্বৰ 4 ক'লোঁ, নম্বৰ 5 ক'লোঁ, 6 কিমান ভাল, কি ভাল, কেনেকুৱা ভাল? বৃহস্পতিৰটো তেওঁলোক গুৰু ভৌম টাইপ, মানে আমি যেতিয়া বৃহস্পতি আৰু মংগল লগ হয় তেতিয়া গুৰু ভৌম যুগ বুলি কওঁ। গুৰু আৰু ভৌম, মংগলক ভৌম বুলি কয়। গতিকে সেই যুগটোত মানুহৰ ব্লেছিংছ আহে আৰু মানুহে জানে, পপুলাৰ, ইন আ চিম্পল ৱে পপুলাৰ হ'ব। নম্বৰ 3 সকলক মানুহে জানিব, তেওঁলোকৰ জ্ঞানে নিজৰ লগতে আনৰো কাম কৰাব, বিয়া বাৰুত বাধাবিলাক আঁতৰিব, সন্তানৰ ক্ষেত্ৰত ভাল হ'ব, দূৰত পঢ়িব বিচৰাসকলৰ কাৰণে ভাল হ'ব, প্ৰপাৰ্টি ল'ব পাৰিব। বৃহস্পতিৰ কাৰণে এইটো বছৰ ভাল, নম্বৰ 3 সকলৰ কাৰণে। আৰু 6টোত কি হ'ব, অতিপাত ধৰণৰ আহিব পাৰে, কিন্তু সেয়া যদি 6ৰ লাক্সাৰী হয় ন, আৰু পইচাও থাকিব, কিন্তু সেই যদি ডিচিপ্লিন নাথাকে শেষ হৈ যাব। এইটো বছৰত 6 সকলে বেছি ডিচিপ্লিন মেইনটেইন কৰিব লাগিব, সময়ক মূল্য দিব লাগিব, আৰু নিজৰ কামৰ মাজেৰে ডিচিপ্লিন আনিব লাগিব, আনক ৰেচপেক্ট দিব লাগিব। গতিকে তেতিয়াহে তেওঁলোকৰ উন্নতি হ'ব। আদাৰৱাইজ সেই একেখিনি বস্তুৱে অহংকাৰলৈ গুচি যাব, খেলি মেলি হ'ব। শনি 8 নম্বৰ, শনি 7
7 টু কেতু সেইকাৰণে মই কৈছোঁ যে 25 নিলিখি 2025 লিখা বেটাৰ হ'ব অ'কে নহ'লে কেতুত পৰিব কেতুৰ ক্ষেত্ৰত আধ্যাত্মিকসকল যিসকল জড়িত হৈ আছে তেওঁলোকৰ কাৰণে ভাল বাট আদাৰৱাইজ যদি কাৰোবাৰ কেছ চেছ হৈ আছে লং টাৰ্ম চিভিল কেছ হওক বা অন্য কেছ তেওঁলোকৰ কাৰণে অলপ কমপ্লিকেশ্যন হ'ব পাৰে পৈতৃক সম্পত্তিক লৈ কাজিয়া পেচাল হ'ব পাৰে ককায়েক ভায়েকৰ মাজত কাজিয়া হ'ব পাৰে তেনেকুৱা গতিকে স্কিন প্ৰব্লেম বেছি হ'ব পাৰে তেওঁলোকৰ পেটৰ বিষ বা পেট ৰিলেটেড বেমাৰ হ'ব পাৰে কুকুৰে কামুৰিব পাৰে তেনেকুৱা ধৰণৰ চাৰিঠেঙীয়া জন্তুৰ পৰা আঘাত পাব পাৰে তেনেকুৱা ধৰণৰ থাকিব কেতু নাম্বাৰ 7 আৰু নাম্বাৰ 8ৰো হয় যিহেতু এণ্টি প্লেনেট হৈ যায় ন গতিকে এইটো বছৰ নাম্বাৰ 8ৰ কাৰণে সাংঘাতিক ভাল নহয় বুলি কওঁ আৰু নাম্বাৰ 9টোতো আৰু নিজৰে নাম্বাৰ হয় গতিকে তেওঁলোকে সেয়া থ'ব কিন্তু নিউমৰলজিকেলি মই যেনেকৈ মোৰ কামবিলাক কৈছোঁ মই আনৰ কোৱা নাই নিউমৰলজিটো মই সদায় প্ৰেডিকশ্যন হিচাপে নকৰোঁ মই সদায় ৰেমেডি হিচাপে ইউজ কৰোঁ কাৰণ নিউমৰলজি প্ৰেডিকশ্যন কমপ্লিট কেতিয়াও নহয় আমি ধৰক ইয়াৰ লগত 2-3টা বস্তুহে মিলিব আপোনাৰ সেই হৰস্কোপত যদি আপুনি মংগল তুংগী তেতিয়াহ'লে আপোনাক এই মংগলে উঠাই দিব যদি আপোনাৰ ছাপ'জ শুক্ৰ নিচস্থ আপোনাৰ হৰস্কোপত শুক্ৰ নিচস্থ আৰু আপুনি নিজে 6 নম্বৰত জন্ম পাইছে বা 15ত পাইছে আৰু এইটো বছৰ মংগলৰ বছৰ হৈছে তেতিয়া আপোনাৰ কাৰণে ডিফিকাল্টিজ হ'ব পাৰে কাৰণ শুক্ৰ নিচস্থ থকা মানুহবিলাকৰ জীৱনত ডিচিপ্লিন নাথাকে তেওঁলোকে ধৰক চব কাম ন হ'ব হৈ যাব তেনেকুৱা ধৰণৰ তেওঁলোকক মানে লাক্সাৰী বিচাৰে কিন্তু আনি দিয়ক মই কষ্ট নকৰোঁ তেনেকুৱা ধৰণৰ হয় আৰু সেইকাৰণে ডিচিপ্লিন মেইনটেইন কৰাটো খুব বেছি দৰকাৰ হ'ব শুক্ৰৰ কাৰণে গতিকে আমি যেতিয়া নিউমৰলজিকেলি চাওঁ বস্তুবিলাক এইখিনি কথা যে মই ক'লোঁ অভাৰঅল এতিয়া কোনোবা 7ত জন্ম হোৱা মানুহৰো সাংঘাতিক ভাল হ'ব পাৰে এইটো বছৰতে বুজি পাইছে তেওঁ যদি ধৰক ঘৰৰ ডাঙৰ মানুহক ৰেচপেক্ট কৰিছে তেওঁৰ হৰস্কোপত কেতু সাংঘাতিক ভাল তেওঁৰ মংগল ভাল তেতিয়া তেওঁক এইটো বছৰে উঠাই দিব গতিকে অকল যে নিউমৰলজিকেলি নাম্বাৰ হিচাপে ইটছ এ পাৰ্ট খালি মানে আমি ধৰক ছাপৰ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ মই সদায় নিউমৰলজিকেলি চাওঁ মানুহৰ এতিয়া যিসকল আহে আধাৰ হৈ গৈছে বাচ্চাবোৰৰো হৈ যায় ন মই সেইকাৰণে তেওঁলোকক নকওঁ যে আপোনালোকে চেঞ্জ কৰক যিমানখিনিক পাৰোঁ চেঞ্জ কৰাই দিওঁ ইভেন মই মোৰ ছোৱালীৰো আধাৰ হোৱা নাছিলে আধাৰ বনোৱাৰ আগত তাইৰ নাম জিজ্ঞাসা বেজবৰুৱা মোৰ বেজবৰুৱাত জেড আছে তাইৰ বেজবৰুৱাটোত মই জে দিব লগা হৈছে গতিকে সেইটো বহুতে সোধে মাকৰ জে কৰ কিয় জে হৈছে গতিকে সেইটো সেনেকৈ মিলাইছোঁ কাৰণ মোৰ সেইখিনিলৈকে হাতত আছিলে মই চেঞ্জ কৰিব পাৰিম যিসকলে অলৰেডি এতিয়া আমাৰ নিচিনা মানুহৰ কাৰণে যদি চেঞ্জ কৰিব লগা হয় তেতিয়াহ'লে তেওঁলোকে নিজকে ছ'চিয়েল মিডিয়াত চেঞ্জ কৰক একেবাৰেতো টেকনিকেলিতো চেঞ্জ কৰিব নোৱাৰে তো তেওঁক সন্মুখত কোন মানুহে জানে এতিয়া বেংকৰ চাইনটো অকল বেংকৰ মানুহে জানিব বা আপুনি যাৰ লগত আজিকালিতো চেকতো আমি চাইন নকৰোঁ গতিকে যিখিনি চব গুগল পে' হয় গতিকে আপুনি সেনেকুৱা লেভেলত চেঞ্জ কৰক যে আপুনি ছাপ'জ আপোনাৰ এমেজনৰ একাউণ্ট আছে ফ্লিপকাৰ্টৰ আছে পাব্লিকে দেখা পাই থাকে আপুনি ছ'চিয়েল মিডিয়াত ইউজ কৰক ইনষ্টাগ্ৰামত ইউজ কৰক তেনেকুৱাত আপুনি যিমান পাৰে হোৱাটছএপত কৰক তেনেকুৱাত আপুনি চেঞ্জ কৰিব পাৰে বা আপুনি বহীখনত কিবা লিখি লৈছিলে তাৰ পৰা কিবা ক'বলগীয়া আছিল বুলি কৈছিলে বহীখনত মানে এইটো বছৰ একচুৱেলি কি হ'ব আমাৰ ভাল খবৰ মকৰ ৰাশিসকলৰ ক্ষেত্ৰত মকৰৰ ক্ষেত্ৰত কাৰণ আমি এটা জানো যে এটা শনি এটা ৰাশিত 2.5 বছৰ থাকে যিটো শনি 4.5 বুলি কয় আজিৰ ডেটত ধনু ৰাশিৰ মানে মাৰ্চত শনি সঞ্চাৰ ঘটিব সঞ্চাৰ মিনছ নিজৰ লোকেশ্যন এৰি বেলেগ এটা ঠাইত যাব মানে কুম্ভ ৰাশিত আছে এতিয়া মীন ৰাশিত যাব যেতিয়া কুম্ভ ৰাশিত বহি আছে লাষ্ট 2.5 বছৰ ধৰি বহি আছে মাৰ্চত আঁতৰি যাব তাৰ মানে কুম্ভ ৰাশিৰো 4.5 চলি আছে মকৰৰো চলি আছে আৰু মীনৰো চলি আছে তাৰমানে শনি য'ত থাকে তাৰ আশে পাশে নিজকটো লয়ে আশে পাশেও লৈ লয় তিনিটা ৰাশি এফেক্ট হৈ যায় সেইকাৰণে 4.5 তাৰ মানে 2.5 বছৰ 2.5 বছৰ 7.5 বছৰ দ্যাট ইজ কল 4.5 কোনোবা আকৌ 60 বুলি ভাবিলো 60 নহয় 4.5 একচুৱেলি কি হয় এইবোৰ আমাৰ ধৰক আমি যদি কওঁ 4.5 তেনেকৈ ক'ব 7.5 বছৰ কাৰণে 4.5 বুলি কোৱা হয় 2.5 বছৰকে থাকে দুটা ৰাশিত হ'লে আপোনাৰ 5 বছৰ হ'ল আৰু নেক্সট ৰাশিটোত গ'লে 2.5 বছৰ তাতে বহি থাকিব গতিকে 7.5 বছৰ এইবাৰ মানে মকৰৰ পৰা শনি মানে কুম্ভ ৰাশিৰ পৰা শনি এতিয়া বৰ্তমান শনি আছে কুম্ভ ৰাশিত মাৰ্চৰ পিছত মীন ৰাশিত সোমাব যেতিয়া মীনত সোমাব তো এফেক্ট 4.5 এফেক্ট ক'ত আহিব মকৰৰ পৰা 4.5 আঁতৰি যাব মকৰ ৰাশিসকলৰ ছাকচেছ আহিব সেইটো কাৰণে ষ্ট্ৰেছ লেভেল হওক গাৰ বিষ হওক এইবিলাক বেমাৰ আজাৰ যি আছে চব আঁতৰিব বা মাজতে লগ্নটো কি হয় মীন লগ্ন মেষ লগ্ন অমুক লগ্ন হ'ল সেই মানুহজন পাৰ্টিকুলাৰ কোনটো টাইমত জন্ম পাইছে লগ্ন যদি এতিয়া ছাপ'জ মোৰ মেষ লগ্ন মোৰ জন্মৰ সময়ত মই যিটো সময়ত জন্ম পাইছোঁ সেই কেলকুলেশ্যন মতে মোৰ মেষ লগ্ন ওলাইছে এতিয়া আৰু ইণ্টাৰেষ্টিং এটা কওঁ কোনোবাই যদি এইটো পডকাষ্ট চাই থাকে নিজৰ লগ্ন চাই নিজৰ কেৰেক্টাৰ ভাবিব পাৰিব যদি লগ্নটো পুৰুষ লগ্ন হয় ডেট মিনছ আমাৰ ৰাশি চক্ৰত 12টা ৰাশি থাকে তাৰ এটা ৰাশিৰ কেৰেক্টাৰ সদায় মেইল আহে যিহেতু পৃথিৱীখন
বা সৃষ্টিয়ে পুৰুষ প্ৰকৃতি তো ৰাশিটো আমাৰ পুৰুষ প্ৰকৃতি থাকে মেঘ ৰাশিটো সদায় মেল কেৰেক্টাৰ দেখুৱায় মতা মানুহৰ নিচিনা কেৰেক্টাৰ দেখায় আৰু বৃষ ৰাশিটো হ'ল যদি কাৰোবাৰ বৃষ লগ্ন হয় তেওঁৰ ফেমিনিন কেৰেক্টাৰ এটা থাকিব মানে স্মুথ হ'ব ইমান ৰাফ নহয় আৰু যদি ধৰক ৰাশিটো মেল হেৰিত গৈছে পুং ৰাশিত গৈছে মানে পুলিংগত গৈছে আৰু যদি লগ্নটোও গৈছে সেইগৰাকী লেডিৰ সদায় ভিতৰত মানে কিচেনৰ কাম কৰি ভাল নাপাব ঘূৰি ফুৰিব মানে বাহিৰৰ কাম কৰিবলৈ ভালে থাকিব বেংকৰ কাম কৰিব দিছে চাকৰি কৰিব দিছে তেওঁ মানে সেই যিটো আমাৰ সমাজত যিটো মতা মানুহে কাম কৰে ইনকাম কৰি আনে ঘৰ চম্ভালে বজাৰ কৰি আনে কিন্তু কিচেনত সোমাব দিলে অসুবিধা পায় ন সেই একেটা কেৰেক্টাৰ সেই লেডিগৰাকীয়ে কেৰি কৰি ফুৰিব ময়ো সেয়াই হয় মোৰ মেঘ লগ্ন মিথুন ৰাশি তো মই একচুৱেলি মই ভাল ৰান্ধো বাট মোৰ কিচেনত মোৰ ইমান এক্সপাৰ্ট মানে মোৰ মন নাযায় ৰাশি যদি মেঘ হয় লগ্ন যদি মীন হয় তেতিয়া মেইনটেইন থাকিব দুটা কেৰেক্টাৰ থাকিব এনেকুৱা নহয় একচুৱেলি হয় সেইটো হ'লে ভাল হয় এতিয়া ল'ৰা এটাই যদি মীন ৰাশি মীন লগ্ন হৈ যায় তো ফেমিনাইন কেৰেক্টাৰটো বেছি থাকিব কিছুমান ল'ৰাই চাবচোন ফুল তুলি ভাল পায় কিচেনত কাম কৰি ভাল পায় মাইকী মানুহৰ লগত কথা পাতি ভাল পায় ছোৱালী ফ্ৰেণ্ডছ বহুত থাকে ল'ৰাৰ লগত ইমান ইণ্টাৰেক্ট কৰি ভাল নাপায় থাকে তেনেকুৱাবিলাকৰ এনেকুৱা থাকিবই আজিকালি ট্ৰেণ্ডৰ কথা কোৱা নাই মই নৰ্মেলি হেৰি হিচাপত কৈছোঁ গতিকে থাকে কিছুমান মহিলাই বাহিৰত কাম কৰি খুব ভাল পায় বাহিৰত জনাজাত হয় কিন্তু পাকঘৰৰ ভিতৰত ইমান এক্সপাৰ্ট নহয় পটাপট কৰিব নোৱাৰে আৰু মই যেতিয়া পাকঘৰত সোমাওঁ মোৰ 2 মিনিটত চব কাম হৈ যায় মই মানে একদম পুৰা স্পীডত কাম কৰোঁ কাৰণ মোৰ মিথুন ৰাশি হয় মিথুন ৰাশি বুধ হয় চব বস্তু স্পীডত হ'ব লাগিব মই এনেকৈ ৰখি এলাহ কৰি তেনেকুৱা নাই গতিকে মই কিচেনত সোমালে মোৰ লৰালৰি মোৰ কাম কৰা মানুহ ছোৱালীজনীও বা সোমাল মানে হৈছে আৰু গালি খাম তেনেকুৱা ধৰণৰ হয় গতিকে সি শ্ল' নহয় কাম হ'ব লাগে পটাপট হ'ব লাগে পটাপট খোৱা পটাপট ওলাই যোৱা আজিকালি সময় নাই তেনেকুৱা ধৰণৰ তো সময়ৰ লগত চলিব পাৰি আৰু সেইটো কাৰণে নিজৰ নিজৰ যদি ৰাখি আছে জানে লগ্ন কি ৰাখি কি তেতিয়াহ'লে নিজৰ কেৰেক্টাৰটো নিজৰ ভিতৰত চাই ল'ব পাৰিব যে এনেকুৱা মই এইটো কাৰণে এনেকুৱা বহুতে ভাবে ন মই বাহিৰতে গৈ থাকোঁ বেয়াই হয় নেকি একজেক্টলি নহয় আপোনাক ভগৱানে তেনেকৈ বনাইছে সেইখিনি সময়ত সেইকাৰণে জন্ম দিছে আজি অলপ বেলেগ বেলেগ কথা ট্ৰাই কৰিছোঁ পাতিবৰ কাৰণে কাৰণ সদায় একঘেয়ামী হৈ যায় ন গতিকে নতুন কথা জানিবও লাগে বা এনেকুৱা এইবাৰ 2025টো কোনটো ফিল্ডৰ কাৰণে ভাল হ'ব বিশেষকৈ ৰাজনীতি পঞ্চায়ত ইলেকশ্যন আহি আছে কি হ'ব কিবা ভাবিছে কাজিয়া হ'ব যিহেতু মংগলৰ কাজিয়াটো থাকিব ইউথ আগবাঢ়ি আহিব পাৰে তেওঁলোক ডমিনেট কৰিবলৈ বেলেগ মানুহ থাকিব আৰু কণ্ট্ৰভাৰ্চ মানে এইটো ষড়যন্ত্ৰ যিটো অসমত অসমীয়া শব্দত ষড়যন্ত্ৰ হয় সেইবিলাক থাকিব মংগল হ'লে অকণমান কটা চিঙা সেইবিলাক বেছি হয় সেইকাৰণে হয়তো সংঘৰ্ষ হ'ব পাৰে সন্ত্ৰাসবাদী বা তেনেকুৱাবিলাকৰ থাকিব পাৰে যে হঠাৎ আহিছে হঠাৎ কিবা বিপদ আহিছে কিয়নো 27টো হঠাৎ আমি যদি 25টো লিখোঁ যিয়ে নহওক আমাৰ বছৰটোত 25টো আছে ন আল্টিমেটলি 25 কেতু নাম্বাৰ তো ছাডেনলি কিবা কিবি বিপদ আহিব পাৰে গোটেই দেশখনৰ হিচাপতে কৈছোঁ বা সামৰিক দিশত উন্নতি বহুত হ'ব আমাৰ যিটো আমাৰ ধৰক অস্ত্ৰ ভাণ্ডাৰ হওক বা বাকী যিমান আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত সামৰিক দিশত আগবাঢ়ি যাব পাৰিব আৰু সেই একেটা ক্ষেত্ৰতে যিহেতু মংগলৰ কাজিয়া পেচাল হ'ব পাৰে যুদ্ধ বিগ্ৰহ হ'ব পাৰে গোটেই মানে ভাৰত বুলি কোৱা নাই গোটেই দেশৰ হিচাপত কিন্তু পজিটিভিটিও থাকিব কাৰণ বহুত ক্ষেত্ৰত বহুত কাম সাহসেৰে আগবাঢ়ি গৈ পেলাই কৰিব পাৰিব ভয় কৰি থকা মানুহৰ এইটো বছৰ নহয় যিসকলে সেইকাৰণে মই সকলোকে কওঁ নিজৰ ভিতৰত যি প্ৰকাৰৰে ভয় থাকক সময়ৰ ভয় হওক মানুহৰ ভয় হওক ভয়টো আঁতৰি আগবঢ়াই যাওক ভয়টো আঁতৰিব পৰাকৈ কি কৰিব পাৰি সেইটো কৰিব লাগে ভয়টো পুহি ৰাখি লাভ নাই কাৰণ এইটো বছৰ ভয় কৰা মানুহৰ নহয়ে বুজিলোঁ তাৰপিছতে শিল্পী সাহিত্যিক সাংস্কৃতিক ক্ষেত্ৰখনত কি তেওঁলোকৰ কাৰণে ভাল এইটো বছৰ ৰাইটাৰৰ কাৰণে এইটো বছৰ ভাল হ'ব আৰু বিশেষকৈ অকণমান আগত ক'লোঁ যিসকলে শিল্পী সাহিত্যিক বা তেনেকুৱা যিসকল ধৰক অভিনয় জগতৰ লগত জড়িত তেওঁলোকৰ কাৰণে এইটো বছৰ ভাল হ'ব অকণমান আগত ক'লোঁ পডকাষ্ট কৰা বা আমি যোনে ইণ্টাৰভিউ লওঁ বা তেনেকুৱা আৰু মিডিয়া ৰিলেটেড তেওঁলোকৰ কাৰণে এইটো বছৰ ভাল হ'ব তেওঁলোকৰ কাৰণে ভাল হ'ব তাৰপিছত স্পৰ্টছৰ কাৰণে হয় অকণমান আপছ এণ্ড ডাউন থাকিব হয়তো এনেকুৱা হ'ব পাৰে যিসকলে এচিভ কৰিব কিছুমান ধৰক জনা মানুহ থাকি যাব পাৰে তলত কিছুমান মানে থাকে ন কেতিয়াবা আক্ষেপ এটা থাকে তেনেকুৱাও হ'ব পাৰে স্পৰ্টছত উন্নতি হ'ব কিন্তু হয়তো সেইটো লেভেলত নহয় যে প্ৰকৃত মানুহে পাইছে যোগ্যজনেহে যে অধিকাৰ পাব তেনেকুৱাও নহয় 2025ত আচলতে কোনটো ছেক্টৰৰ আটাইতকৈ বেছি গ্ৰ'থ হ'ব বিজনেছমেনৰ পৰা আৰম্ভ কৰি কোনটো ছেক্টৰ যিসকল লাগি আছে প্ৰপাৰ্টি ৰিলেটেড কামবোৰ প্ৰপাৰ্টি ৰিলেটেড কাম ইলেক্ট্ৰনিক মিডিয়া ইলেক্ট্ৰিকেল তাৰপিছত
সামৰিক দিশটো সেয়া যদি বা তেনেকুৱা লগত যদি কোনোবাই বিজনেছ কৰি আছে ছাপ'জ কিবা কণ্ট্ৰেক্ট কাম কৰি আছে ৰিলেটেড টু আৰ্মি বা পুলিচ ডিপাৰ্টমেণ্ট তেনেকুৱাবিলাকৰ কাৰণে এইটো বছৰ ভাল হ'ব আৰু মাটি বাৰীৰ ক্ষেত্ৰত ভাল হ'ব এইটো বছৰ যিসকলে মাটি বাৰী ৰিলেটেড কাম কৰে যিসকলে ছাপ'জ ইলেক্ট্ৰনিক বা ইলেক্ট্ৰিকেল মাধ্যমত কাম কৰি আছে তেওঁলোকৰ কাৰণে এইটো বছৰ ভাল হ'ব বহুতৰে ক্ষেত্ৰত ভাল হ'ব এইটো বছৰ যিহেতু আমি পুলিচৰ ক্ষেত্ৰত ভাল হ'ব পুলিচে নাম কৰিব ভাল হ'ব অ'কে 2025টো যিহেতু আমি বাৰে বাৰে কৈ আছোঁ যে মংগল আৰু মংগল হ'ল আমাৰ হনুমান কিয় হনুমানৰ লগত কিয় কানেক্ট কৰা হৈছে মংগলৰ প্ৰতিকাৰ হিচাপে হনুমানজীক সদায় আমি আৰাধনা কৰোঁ আৰু এইটো পূৰ্বৰে পৰা কৰি থকা হৈছে আমি ধৰক যিমান কিতাপ পঢ়িছোঁ এতিয়ালৈকে হনুমানজী যেতিয়া মংগল গ্ৰহৰ দোষ কাটিব লাগে তেতিয়া হনুমান আৰাধনা কৰিব লাগে বুলি কয় আৰু এইটো বছৰ সেইকাৰণে হনুমান চালিচাৰ পাৱাৰ যিসকলে একো কৰিব নোৱাৰে তেওঁলোকে যদি ডেইলি 3বাৰকেও হনুমান চালিচা পঢ়ে তেতিয়াও তেওঁলোকৰ কাৰণে খুব ভাল ৰিজাল্ট পাব অকল যে মংগলৰ দুখ থকাবিলাকেই গাব অকল যে বেয়া দিন থকাবিলাকেই গাব তেনেকুৱা বুলি নহয় আমি ভগৱানক ভাল সময়ত বিচাৰিব লাগে তেতিয়াহে বেয়া দিনবিলাকত আমাৰ নৰ্মেলি কি হয় প্ৰতিকাৰ বিচাৰি যিসকলে আহে মোৰ ইমান বেয়া দিন চলিছে কিবা এটা প্ৰতিকাৰ দিয়ক যাতে ভাল হয় তাৰপিছত আমি প্ৰতিকাৰ দিওঁ কিয় আমি ভগৱানক কিয় বেয়া সময়ত কিয় বিচাৰোঁ ভাল সময়ত বিচাৰোঁ সদায় বিচাৰোঁচোন তেতিয়াহে বহুতে থাকে ইয়াৰ মাজত আৰু এটা কথা মানে মোৰ মনত আহিছে কাৰণে কওঁ যে বহু মানুহে মই আগতেও তোমাৰ লগত ছাপ'জ আজি 2 বছৰমান আগতে এটা মোৰ অফিচত কৰিছিলোঁ যে প্ৰতিকাৰ হিচাপে প্ৰতিকাৰৰ কথা কৈছিলোঁ নেকি মই এটা উইচ বক্স দেখাইছিলোঁ তো মই সদায় মোৰ প্ৰতিকাৰ অইলো দেখাইছিলোঁ অইল মোৰ এতিয়া শত্ৰুনাশ অইল বুলি এটা অইল বনাইছোঁ খুব লিমিটেড মানুহক দিছোঁ সাংঘাতিক ৰিজাল্ট পাইছোঁ অইল কিন্তু সেই মানি অইলটো বনোৱাৰ পিছত এতিয়া বন্ধ কৰি দিছোঁ মানুহে কেৱল আহি ভাবে কৰ্ম নকৰিম অইল লগাম কাম আহিব কৰ্ম মেইন যিয়ে নহওক মেইনটো কৰ্ম তাৰপিছত এইবোৰ ছাপৰ্টহে হয় আৰু মই সদায় ডিউৰেশ্যনৰ কথা কওঁ এতিয়া তুমি কিজানি শুনিছা কিছুমান মানুহৰ আক্ষেপ থাকে এই বছৰ ধৰি শনি ব্ৰত কৰিলোঁ বছৰ ধৰি বৃহস্পতিবাৰ কৰিলোঁ একো লাভ নহ'ল কিনো হ'ব ব্ৰত কৰি তো আমি ব্ৰত যেতিয়া কৰোঁ সদায় মই কওঁ যে আমি ডিউৰেশ্যন ৰাখি কৰাটো উচিত যে মই সদায় লিখি দিওঁ যে আপুনি ছাপ'জ এটা মই চিম্পল ৰেমেডি যিবোৰ মানুহক লিখি দিওঁ যেতিয়া মানুহৰ বহুত বেছি ফাইনেন্সিয়েল ক্ৰাইচিছ থাকে ন তেতিয়া মই সদায় প্ৰায় মোৰ ক্লাইণ্টক লিখি দিওঁ যে আপুনি 9 days ফ্ৰাইডে পালন কৰক শুক্ৰবাৰ বহুতে ভাবিব শুক্ৰবাৰ পালন কৰিম না নৰ্মেলি শুক্ৰবাৰ বোলে মা সন্তোষী মাৰ ব্ৰত কৰিব দিছে কিজানি তেনেকুৱা ভাবি লয় গতিকে আপুনি 9 days কিয় কওঁ মই হয় 3 দিন বা আপুনি 3বাৰ কৰক শুক্ৰবাৰ নাইবা 6টা শুক্ৰবাৰ নাইবা 9টা শুক্ৰবাৰ ডেট মিনছ সেই ডিউৰেশ্যনটো দিওঁ সেই ডিউৰেশ্যন দিয়াৰ লগে লগে কি হ'ব আপুনি সেই যে 9টা দিন 9টা শুক্ৰবাৰ কৰিব সেইখিনি আপোনাৰ ব্ৰেইনত সোমাই থাকিব যে মই এইকেইটা দিনত এইটো কাম নকৰোঁ এইখিনি পূজা দিম যিখিনি সময় ভগৱানক পূজা কৰিম বা চেণ্টিং যি দিছোঁ তেওঁ একদম 100% দিব পাৰিব যেতিয়া সেই ব্ৰতবোৰ গৈ আনলিমিটেড হৈ যায় 100% কেতিয়াও কোনো দিব নোৱাৰে কাৰোবাৰ কেতিয়াবা বিয়া খোৱা যাব বা খোৱা নগ'লেও ক'ৰবাত যোৱাই যাব বা যি ধৰক লিমিটেশ্যনত থাকিব লাগে এটা ব্ৰতৰ সময়ত আনলিমিটেড হ'লে কেতিয়াও ফুলফিল কৰিব নোৱাৰে কাৰণ আমি এখন সমাজত আছোঁ আৰু বিশেষকৈ গৃহস্থ জীৱনত আছোঁ গতিকে গৃহস্থ জীৱনত আমি যেতিয়া আছোঁ আমি ব্ৰতবিলাক আমাৰ সদায় ব্ৰত কৰোঁতে যাতে ফেমিলিটোৰ হেম্পাৰ নহয় কোনোবাক নোখোৱাই পেলাই আমি লেডিজখিনিয়ে কৰা যায় ন মেক্সিমাম যে মোৰ বাচ্চাটো ভোকত আছে তাইক দিব পৰা নাই হাজবেণ্ড ওলাই যাব এতিয়া ভাত বনাই দিব পৰা নাই কাৰণ মই ব্ৰতত আছোঁ তেনেকুৱা কৰিলে আপোনাৰ ব্ৰতে কেতিয়াও ফল নিদিয়ে সেইকাৰণে সদায় ডিউৰেশ্যন লৈ কৰক সদায় সংকল্প লৈ কৰক আৰু শুক্ৰবাৰৰ যিটো ব্ৰত কওঁ মই সেইটো মা লক্ষ্মীৰ কাৰণে কওঁ একেলগে গণেশ দেৱতা ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ পূজা কৰিব দিওঁ তেনেকৈ মই মন্ত্ৰ দিওঁ আৰু বহুত মানে ধৰক হিল হয় মানুহ সেইখিনি সময়ত যেতিয়া একদম অন্তৰৰ পৰা কৰিব পাৰি মই কিছুমান বিধি শিকাই দিওঁ গতিকে সেই হিল মানে ধৰক আপোনাৰ ক'ৰবাৰ পৰা চ'ৰ্চ আহিব ক'ৰবাৰ পৰা নহয় এনেকুৱা কৰি পেলাই বহুত মানুহে ধৰক প্ৰাইভেট জবো পাইছে একো নাছিল বাট জবৰ অফাৰ পাইছে কাম কৰিব পাৰিছে বেচিকেলি কি হয় আমিতো কৰ্ম কৰি খাবই লাগিব ঘৰত বহি থাকিলেতো কোনো নিদিয়ে আৰু আমি কপালক ধিয়াই বহি থাকিলেও একো নহ'ব এই যে আমি পূজা পাতল কৰিছোঁ ব্ৰত কৰিছোঁ বা ডিউৰেশ্যন দি কৰিব সদায় কওঁ সেইবোৰে আমাক এটা টাইম ডিউৰেশ্যন দিয়ে বা এটা লক্ষ্য দিয়ে ন সেই লক্ষ্যটোৰ কাৰণেহে মই সদায় টাইমৰ কথা কওঁ মই দুটামান অদ্ভুত প্ৰশ্ন আছে আপোনাক কৰিব বিচাৰোঁ হে মানে এই ৰিল চাই থাকোঁতে এতিয়া ওলাই থাকে এইবিলাক এই মাংস খোৱা এই মাছ খোৱা নিৰামিষ ভোজী আমিষ ভোজী মদ খোৱা কিবা কানেক্ট আছে এইবিলাকত আমাৰ কিবা ভাগ্যত পৰিৱৰ্তন হয় বিশেষকৈ স্পেচিয়েলি ড্ৰিংকছ কৰা ঘৰখন ড্ৰিংকছ কৰা ব্যক্তিজন
ড্ৰিংকছ কৰা ব্যক্তি ড্ৰিংকছে বহুত ঘৰ ধ্বংস কৰা বুলিও কয় নাই, আহে সেইটোতো- বহুত সেইটো কিন্তু বাৰু সেইটো তেওঁলোকৰ মেণ্টেলিটি তেওঁ ড্ৰিংক কৰিলেকে ডিংকত সোমাই কিয় যায় ডুবি কিয় যায় মদ খোৱা মদক খাব নিদিবা ন অকল আসক্তিলৈকে যাব নালাগে এতিয়া মদটো আমাৰ কি হয় যেতিয়া আমাৰ তান্ত্ৰিক বিধিৰে পূজা কৰা হয় মদো দিয়া যায় বলি বিধানো থাকে আমাৰ হিন্দু সমাজত বহুত পূজা পাতলত বলি চলে গতিকে মাংসটো আমি যেতিয়া স্কুলত আমি কি শিকিছিলোঁ ফুড চেইন এডাল থাকে এতিয়া বহুতে মাছ মাংস বা দুগ্ধজাত সামগ্ৰী একো নাখায় বা মাছ মাংস কণী একেবাৰে নাখায় এতিয়া যেতিয়া আমি প্ৰতিকাৰ লিখোঁ মই নিজে কিছুমান মানুহক ক্লাইণ্টক সোধোঁ দেই ঠিক আছে আপোনাক মই বাৰু ভেজ খাব ক'লোঁ আপুনি মোক সোধে মই কোনটো বাৰে ভেজ খোৱাটো দৰকাৰ মই বোলো কিয় খায় আপুনি ভেজ আপোনাকে বেমাৰ আছে যেতিয়ালৈকে খাব পাৰে খাওক কাৰণ এটা সময়ত কোনো খাব নোৱাৰা হ'ব যদি পাৰে খাওক যেতিয়ালৈকে শৰীৰে যদি ছাপৰ্ট কৰিছে কিন্তু কথাটো হ'ল নহয় মই কি বাৰ হিচাপে কি পালিব লাগে মই আপোনাক বাৰ পালিব দিয়াই নাই এতিয়া মই সেই মানুহখিনি কি বাৰ পালিব দিম কি ভেজ খাব দিম যোন ভেজিটেৰিয়ানে হয় বুজিছোঁ হয় নাই মোক এইটো প্ৰশ্ন পাপনদাৰ ৱাইফে সুধিছিলে কৰবি তু বল হাম তো ভেজিটেৰিয়ান হে হাম কিয়া কৰেগা তো সেইটো কথা যদি খোৱা নোখোৱাটোক লৈ মাৰোৱাৰী সম্প্ৰদায়ৰ যিসকল ব্যক্তি তেওঁলোকে পিঁয়াজো নাখায় তেওঁলোকৰতো ভেজিটেৰিয়ানে হয় তেওঁলোকক আপুনি কি ব্ৰত কৰিব দিব গতিকে খোৱাটো বহুত ক্ষেত্ৰত আমাৰ পাৰিবাৰিক আমি কোন ঠাইত আছোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আৰু কেনেকুৱা ঠাইত আছোঁ এতিয়া এটা কথা কওঁ হাঁহি উঠিব দেই মোৰ লগৰ ছোৱালী এজনী আহিছে গুজৰাটৰ পৰা ত্ৰিবেণী পাঠক তাই আহিয়ে মোক কৈছে মানে মোৰ ঘৰত আহিব মাছ বনাবা কাৰণ সিহঁতি মাছ খাব নাপায় তাত গুজৰাটত ভেজিটেৰিয়ান হয় খুব বেছি হাৰ্ডলি 2খন এখন আছে তো সিহঁতি মাছ মাংস এইবোৰ একোৱেই নাপায় আৰু মদিৰাটো বন্ধই তাত গতিকে পৰিৱেশ মানে কি পৰিৱেশত তাই কিমান বছৰ আছে তেনেকুৱা ওপৰতো ডিপেণ্ড কৰিব গতিকে খাদ্যভাসটো সদায় জলবায়ু আৰু মানে কোন ঠাইত আছে পৰিৱেশৰ ওপৰত ডিপেণ্ড কৰে এতিয়া আমি যদি তাৰ এগেইনষ্টত গৈ ধৰক আমাৰ ইয়াতে বহুতে পৰ্ক খায় আমি এতিয়া বাহিৰৰ মানুহে ইয়াৰে মানুহে পৰ্ক খায় বুলি হাঁহিলেতো নহ'ব কাৰণ আমাৰ ইয়াত জনজাতি বেছি আছে তাত যেনেকুৱা খাদ্য হয় যেনেকুৱাকৈ মানে বইল খায় বা তেনেকুৱা হয় তেওঁলোকৰ সেইটোৱে খাদ্যভাস তেওঁলোকৰ সেইবোৰ খাই বেমাৰ কেতিয়াও নহয় গতিকে আমি খাদ্যৰ ক্ষেত্ৰত মদে খাইছে মাংসয়ে খাইছে যিটো ভাল পাইছে যিটো শৰীৰে টানিছে সিমানখিনিলৈকে লোৱা দৰকাৰ হজম কৰিব পাৰে যিটো শৰীৰটোৱে টানিছে যদি মদ বোলে শৰীৰে পাৰিছে খাইছে কেতিয়াবা ফূৰ্তিৰ হিচাপতে হওক কিছুমানে মেডিচিন হিচাপেও খায় মোৰ নিজৰে ব্যক্তিগত জীৱনত এজন মানুহ মোৰ দাদা মানে মই মানুহ তেখেতক মোক খুব মৰম কৰে তেখেতক মই দেখিছোঁ সদায় গৰম পানীত সদায় 30 ml 60 ml এনেকৈ লৈ খায় এটা পেক খায় বিশ্বাস কৰক আজি তেখেতৰ একো বেমাৰ নাই নে প্ৰেছাৰ আছে নে চুগাৰ আছে নে অন্য কিবা বেমাৰ আছে একো নাই হিজ টোটেলি আৰু দেখিবলৈতো য়াং পুৰা য়াং মানে বিৰাট ধুনীয়া হৈ আছে মানুহজন গতিকে মদটো মানুহৰ ব্যৱহাৰৰ ওপৰত কথা ন মদ খালেই যে বেয়া হ'ব সেয়াও নহয় আৰু বহুততো মই এইটো সুধিছোঁ কৰবি বা এইখিনি বাৰু এইখিনি আমাৰ এনেকুৱা কয় ন কিছুমান গ্ৰহৰ কাৰণে অমুকৰ কাৰণে বা এই ৰাশি মানুহে বা এই ৰাশিত জন্ম হোৱা মানুহে মদ খাব নালাগে তেওঁলোক নিৰামিষভোজী হ'ব লাগে কিছুমান আজিকালি ছ'চিয়েল মিডিয়াত ওলাই থকা ৰিল কিছুমানৰ কথা সেইবোৰ ৰিলে হয় আৰু বেলেগ একো নহয় সেইবোৰ ৰিল হয় শুনি ভাল পায় চাই ভাল পায় কাৰণে সেইবোৰ ৰিল তাৰ বাহিৰে একো নাই চুইচ কৰি গৈ আছে যিমান দূৰ গৈ থাকিব তেনেকুৱা বহুত ওলাই থাকিব মানে শেহতীয়াকৈ এনেকুৱা হৈছে ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মটো এইটো কৰিলে এইটো হ'ব এইটো কৰিলে এইটো নহ'ব এনেকৈ শুলে কিডনী বেয়া হ'ব এনেকৈ শুলে কিডনী ভাল হ'ব এনেকৈ শুলে লিভাৰ বেয়া হ'ব এনেকৈ হুম তাৰ ভিতৰত কিমান কাজিয়া হয় এখন ঘৰত যেতিয়া বহুত মানুহ আছে দেই ৰিল চাই থাকিব দুৱাৰ মুখত পানী থ'ব আমুকত থ'ব এইটোত থ'ব সেইটোত থ'ব মানে গোটেই ঘৰখনত পাৰিলে অকল ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেইটোৱে চাব সেনেকৈয়ে কৰিব তাৰ ফলত ঘৰখন সেনেকুৱা নহয় ন আপুনি এটা নিৰ্দিষ্ট এতিয়া যদি চেঞ্জ কৰিব লাগে মই ৰেমেডি হিচাপে কৈছোঁ আমাৰ নতুন বছৰত সোমাইছোঁ আমি চবেই চেঞ্জ বিচাৰোঁ এটা যে ঘৰখনত ধৰক কালাৰে চেঞ্জ কৰিব কোনোবাই পৰ্দাখনে চেঞ্জ কৰিব মনটো ভাল লাগিব ঠিক আছে আমি পৰ্দা চেঞ্জ কৰিব পৰা নাই কালাৰ চেঞ্জ কৰিব পৰা নাই ঘৰ চেঞ্জ কৰিব পৰা নাই নতুন একো কিনিব পৰা নাই কিন্তু আমি চেঞ্জ কৰিব লাগে ন আপুনি 27টা বস্তু ঘৰখনৰ যিকোনো বস্তু আপোনাৰ ইয়াততো বহুত আছে ছাপ'জ যদি আমি ইয়াতে এইটো থৈছোঁ অকণমান লৰচৰ কৰি দিলোঁ এইটো বস্তু অলপ লৰচৰ এইটো ইয়াত নথৈ এইটো ইয়াত আনিলোঁ তেনেকৈ 27টা ঘৰখনৰ ভিতৰৰ বস্তু শ্ব'পিছো হ'ব পাৰে আপোনাৰ চোফাটোৱে অলপমান লৰালে 27টা কাৰণ আমাৰ গোটেই ৰাশি চক্ৰটোত 27
নক্ষত্ৰ থাকে যোগো 27টা থাকে সেইকাৰণে আমি 27টা বুলি কওঁ যাতে গোটেই সেই 360 ডিগ্ৰী ৰাশি চক্ৰটো আমাৰ আল্টিমেটলি জীৱনটোতো ঘূৰণীয়া গতিকে সেই গোটেই ঘূৰণীয়াখিনি অলপ হ'লেও হিল হ'ব অলপ হ'লেও আপোনাৰ ভিতৰত নতুনত্ব সোমাব ঘৰৰ ভিতৰতে থকা 27টা বস্তু অকমান চেঞ্জ কৰিব পাৰে সেয়া বাস্তুৰ ফালৰ পৰা কৰিব পাৰে আৰু তাত কোনো খৰচো নাই সাংঘাতিক একো চেঞ্জো নহয় আৰু কি কৰিব পাৰে যে নিমখৰ টেমাটো চেঞ্জ কৰিব পাৰি যেন পুৰণি নিমখখিনি পেলাই আমি নতুন নিমখ ৰিফিল কৰিছোঁ পুৰণিখিনিৰে ঘৰ চৰ মুচি তাক সেয়া কৰিছোঁ আৰু ৰেমেডি হিচাপে কৈ পাৰে ফিটকিৰি খুব ভাল ব্যৱহাৰ আছে যেনেকৈ ফিটকিৰিৰ মেইন গুণটো কি সি এণ্টিছেপ্টিক আগতে দাড়ি কাটোতে ইউজ কৰিছিল পানী ফিল্টাৰ কৰোঁতে ইউজ কৰে ন আমাৰ দেউতাহঁতে কোৱাত দিয়া দেখিছিলোঁ তো ফিটকিৰি আপোনাৰ এণ্টিছেপ্টিক ঘৰতো কাম কৰিব সেনেকৈ আপোনাৰ ধৰক মেইনলি দোকান চোকান নতুনকৈ খুলিলে তাত ৰঙা কাপোৰ এখনত বান্ধি ফিটকিৰিটো ওলমাই দিব পাৰে সি মানে নজৰ দোষটো আঁতৰাই ছেকেণ্ড যদি খুব বেছি টোপনি প্ৰব্লেম থাকে ন টোপনি নাহে ফিটকিৰি আপুনি গাৰুৰ তলত লৈ পেলাই শুব পাৰে নতুন গাড়ী কিনিছে যিহেতু এতিয়া মংগলৰ বছৰ এইটো বছৰ গতিকে বহুতে গাড়ী চাৰি কিনিব ভাল হ'ব মানে গাড়ী কিনিলে আপুনি নতুন গাড়ীত ফিটকিৰি এটুকুৰ ৰঙা কাপোৰত বান্ধি আপুনি য'ত পাৰে ডেস্কৰ ভিতৰত ভৰাই থৈ দিয়ক তেনেকৈ ফিটকিৰি ব্যৱহাৰ কৰিব পাৰে ঘৰৰ এণ্ট্ৰিৰ সন্মুখত ফিটকিৰি থ'ব পাৰে ঘৰত সোমাই সেইটোৱে আপোনাৰ ঘৰত চাওক বহুত মানুহ সোমাব নেগেটিভ মানুহ পজিটিভ মানুহ চব সোমাব কিছুমানৰ থাকে লিমিটেড তথাপিও ফিটকিৰিটো থ'লে সেই নেগেটিভিটিটো নোসোমায় তাতে চক কৰিব যিহেতু এণ্টিছেপ্টিক গতিকে তেনেকৈ মানে পকেট ফ্ৰেণ্ডলি কৈছোঁ মই যিবোৰ ধৰক আপোনাৰ খৰচো অতিপাত নহয় আপুনি দৌৰি ফুৰিবও নালাগে কিন্তু সেইখিনি কৰিলে আপোনাৰ মনৰ পজিটিভিটিটো আহিব যে মই কিবা এটা চেঞ্জ কৰিছোঁ ভালৰ কাৰণে ইয়াৰ আগতে কৰবিবাই কৈ থৈ গৈছিলে পানীৰ টেপত পানী ওলাই থাকে লিকেজ হয় তেনেকুৱা আৰু কিবা কিবি আছে নেকি পানী লিকেজ হ'লেতো হয় আৰু এটা আছে যে পঢ়া শুনা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৈছোঁ যিবোৰে নৰ্থ ৱেষ্টত থাকে নৰ্থ ৱেষ্টত যাৰ পঢ়া শুনা ৰুম দিছোঁ তেওঁলোকক ডিটৰেট কৰে পঢ়াত গুৰুত্ব নাহে নৰ্থ ৱেষ্টৰ ৰুমটো হ'ল উত্তৰ আৰু পশ্চিম বায়ুকোণ বুলি কয় বায়ব্যকোণ তাত যদি পঢ়া শুনা ল'ৰা ছোৱালী ৰুম দিছে তেতিয়াহ'লে তাহাঁতৰ পঢ়াত গুৰুত্বটো কমি যাব একদম ভাল পঢ়া থকা ল'ৰা ছোৱালীও ন উঠি যাব গতিকে সেইকাৰণে যেতিয়া মোৰ ওচৰত ল'ৰা ছোৱালীবোৰ আহে মাকহঁতে কয় আগতে পঢ়িছিল এতিয়া নপঢ়ে আপুনি চাবচোন আপুনি ৰুমটো চেঞ্জ কৰা নাইতো আৰু যদি ৰুমটো চেঞ্জ কৰিছে কেতিয়াবা কি হয় নৰ্থ ইষ্টৰ কোণতো মানুহে ছাপ'জ ৰুমটো নৰ্থ ইষ্টতে দিছে কিন্তু এনেকুৱা এটা পজিশ্যনত বহাব লগা হৈছে সি গৈ পেলাই নৰ্থ ৱেষ্টত বহিছে তেতিয়াও চঞ্চল হ'ব নৰ্থ ৱেষ্টটো যিহেতু বায়ুকোণ চঞ্চল হয় গতিকে তাত বিশেষকৈ বৃদ্ধ মাক দেউতাকক ৰাখিব নালাগে নৰ্থ ৱেষ্ট বায়ুকোণত বেমাৰী মানুহ ৰাখিব নালাগে মই এনেকুৱা বহুত ঘৰ পাইছোঁ য'ত তাত থকাৰ পিছত বেমাৰ হৈছে আৰু তেওঁলোক এই পৃথিৱীৰ পৰা গৈছে গতিকে গুচাই দিয়ে মানে বায়ু ন আঁতৰি যায় গতিকে সেইটো কাৰণে সেই তেনেকুৱা ৰুমত থাকিলে বেমাৰ আজাৰ বহুত বেছি হ'ব পাৰে গতিকে বাস্তু মতে আমি সৰু সৰু কথা কিছুমান এনেইতো আজিকালি চবেই বাস্তু জানেই পডকাষ্ট চাই ৰিল চাই পেলাই নৰ্থ ইষ্টত এইটো হ'ব লাগে চাউথ ৱেষ্টত এইটো কিন্তু প্ৰত্যেকটো বাস্তুৰে কিছুমান থাকে এতিয়া মোক সেইদিনাখন কোনোবাই সুধিলে যে GS ৰোডৰ বিজনেছ ইমান কিয় চলে বাকীবোৰ ৰোডৰ বিজনেছ কিয় নচলে কিন্তু GS ৰোডতো সদায়তো চবৰে নচলে ন GS ৰোডতো যদি আমি চাওঁ বহুত শ্ব'ৰুম আহিছে গৈছে আৰু বহুত শ্ব'ৰুম আহিছে নতুনকৈ আহিছে বিশেষকৈ গ'ল্ডৰ শ্ব'ৰুমকেইটা তাত খুব বেছি চলে মন কৰিছে কি জানি বা নতুন নতুন আহিলেও গ'ল্ডৰ আহে কাৰণ GS ৰোডৰ সুনাম এটা আছে প্ৰথমতে গুৱাহাটীখন GS ৰোডতে ডেভেলপ হৈছে গুৱাহাটীখন বুলি ক'লেতো GS ৰোড বেলেগ এটা শ্বিলং গুৱাহাটী ৰোড তাৰ পৰা কানেকশ্যন হয় ন তো সেইটো এটা ভাইবছ যিহেতু থাকেই তাত গতিকে এতিয়া তাৰতো যিবোৰ আছে সেই মানুহবোৰৰো প্ৰত্যেকজন মানুহৰে ব্যৱসায়িক দৃষ্টিভংগীৰে যদি চাওঁ প্ৰত্যেকজন মানুহৰ এটা এটা নিৰ্দিষ্ট দিশ থাকে আৰু সেইটো আমি এটা টেকনিক থাকে যাৰ পৰা আমি ধৰক সেই যে নক্ষত্ৰৰ কথা কৈছোঁ কোন তিথিত জন্ম হ'ব আৰু কোন নক্ষত্ৰত জন্ম হ'ব তাৰ ওপৰত ডিপেণ্ড কৰি খুব মাইনতলি উলিওৱা যায় মানে অভাৰঅল আপুনি কৈ থৈ যাওকচোন গুৱাহাটীত যদি এটা বিজনেছ কৰিব বিচাৰিছে কোনটো জেগাত বিজনেছটো বেছি চলে মই গুৱাহাটীত কোনটো জেগাত বুলি নকওঁ কাৰণ মই এনেকুৱা জেগা চাই পাইছোঁ য'ত একেবাৰে নচলা বিজনেছো চলিছে তেনেকুৱাতো মই বাস্তু চাইছোঁ বিজনেছৰো সেই বস্তুটো বেলেগ হ'ব লাগিব বিজনেছটো চাওক আপোনাৰ হৰস্কপে আপোনাৰ বিজনেছ ছাপৰ্ট কৰে নে নকৰে বহুত কথা আছে ছেকেণ্ড কথা আপুনি যিটো জেগাত ৰুম লৈছে বা জেগাটো লৈছে সেই জেগাটোত বাস্তুমতে বিজনেছটোৰ কাৰণে যাব নে নাযায় লাষ্টলি আপোনাৰ নিজৰ হৰস্কপে সেই ফেচটো মোৰে হৈছিলে মই 2-3টা জেগাত মই কৰিব নোৱাৰিলোঁ লাষ্টত ইয়াতহে মোৰ 2 বছৰ গ'ল 1.5 বছৰ গৈছে ইয়াতো হয় কিন্তু কিছুমান আপছ এণ্ড ডাউনো থাকে গতিকে সেইকাৰণে মই সেইদিনাখন সুধোতে কৈছিলোঁ যে GS ৰোডত সকলোৰে কাৰণে নহয় মই এনেকুৱা বহুত শ্ব'ৰুম দেখিছোঁ আহে যায় গতিকে সেই যাৰ শ্ব'ৰুম হয় যোন মালিক হ'ব তেওঁ কোনফালে ফেচ কৰি পেলাই বহিলে তেওঁক ছাপৰ্ট কৰিব বিজনেছটোৱে সেইটো মেটাৰ কৰিব মই
যেতিয়ালৈকে মই বেলেগ ফালে ইষ্টৰ ফালে কাম কৰি আছিলোঁ চাই তেতিয়া মোৰ ডেভেলপ হোৱা নাছিল যেতিয়াৰ পৰা মই নৰ্থৰ ফালে চাই পেলাই কৰিছোঁ তেতিয়াৰ পৰা মোৰ ডেভেলপ হৈছে কিছুমান মানুহৰ চাউথটো হ'ব পাৰে কিছুমান মানুহৰ ৱেষ্টটো হ'ব পাৰে আমি বেচিকেলি চাউথটোক ইমান গুৰুত্ব নিদিওঁ কিন্তু বেচিক যিটো খনি প্ৰডাকশ্যন চাউথতে থাকে যদি আমি চাওঁ ইণ্ডিয়াটো চাউথখনে আটাইতকৈ ধনী ইয়াতো ধৰক যদি আমি চাওঁ JS ৰোডটো চাউথ পৰে কাৰণে হয়তো তাৰ হেৰিটো বহুত ভাইবছটো গুড ভাইবছ বুলি কোৱা হয় কিন্তু JS ৰোডত এজ এ হ'ল যদি বিজনেছটো চাই ঠিকে আছে বাকী ৰিলেটেড টু বেলেগ এৰিয়াতকৈ চাউথ পৰে বুলি কয় কিন্তু সেই যদি আমি JS ৰোডটোৰো চাউথ আৰু ইষ্ট এনেকৈ মিলাই চাওঁ ন কোনটো সেই মাজত যদি ৰাস্তাটো এৰি তাতো বহুতখিনি আপুনি ডিফিকাল্টিজ দেখিব নামঘৰৰ ওচৰত থকা ঘৰবোৰৰ বোলে অসুবিধা হয় খুব বঢ়িয়া কুৱেশ্যন কৰিছা সোধা মই বিৰাটে ভাল পাওঁ কাৰণ এইটো ক'ব বিচাৰোঁ মই মোৰ 2-3জন ক্লাইণ্টে আহি মোকো সুধিছে যে কোনোবা এজন বাস্তু কনচালটেণ্টে কৈছে যে মন্দিৰৰ ওচৰত ঘৰ আছে আপোনাৰ একদম ধ্বংস হ'ব আপুনি অ'কে এতিয়া চাওক মন্দিৰৰ যিখন ধ্বজা থাকে যিখন হেৰিয়া থাকে ন সেই এৰিয়া সেই যিটো তাৰ সেই ছাৰ ৰেডিয়েশ্যনৰ যিখিনি মানুহ থাকে সেই মানুহখিনিৰ কেতিয়াও উন্নতি নহয় বুলি কোৱা হয় তাৰ কাৰণ এটা আছে অকণমান আগত যে মই কৈছোঁ বিশ্বাস অন্ধবিশ্বাস এতিয়া আমাৰ এতিয়া ধৰক আপুনি পুৰী জগন্নাথত যাওক ডাঙৰ মন্দিৰবিলাক যিমান আপুনি চাব কামাখ্যা মন্দিৰ হওক সেই যিটো তাৰ ধ্বজাখন থাকিব তাৰ ওচৰে পাজৰে যিমান মানুহ থাকে তাত বেলেগ মানুহ বসতি নকৰে নহয় অকল মন্দিৰৰ পুৰোহিতখিনিয়ে বসতি কৰে আগৰ দিনত সেই এৰিয়াটোত সেই পুৰোহিতখিনিকে ৰাখি থোৱা হয় যাতে মন্দিৰৰ পৰিচৰ্যা কামত কাৰণ মন্দিৰ এটাত অকল পূজা কৰাটোৱে নহয় বিভিন্ন কাম থাকে সেই মানুহখিনিক এষ্টাব্লিছ কৰা হৈছিলে আৰু তেওঁলোকৰ কি হয় তেওঁলোকে অকল পুৰোহিত্য কৰিব মন্দিৰৰ কাম কৰিব গতিকে তেওঁলোকে বেলেগ কাম একো নকৰিছিল নোৱাৰে কৰিব গতিকে তেওঁলোকে যিহেতু বেলেগ কাম নকৰিছিলে গতিকে তেওঁলোকৰ আৰ্থিক এটা দৈন্যতা আছিলে এটা লিমিটেশ্যন হয় গতিকে সেই ৰেডিয়েশ্যনটোৰ ভিতৰত সিমানখিনি সেনেকুৱা মানুহে থাকিব গতিকে তেওঁৰ সেই বস্তুটো আছিল সেই তেতিয়াৰ যুগৰ যে সেই যুগটোত যিখিনি মানুহ আছিল সেই ওচৰে পাজৰে কথাটো একচুৱেলি বেলেগকৈ গ'ল ওচৰে পাজৰে যিখিনি মানুহ থাকে এটা লিমিটেড মানুহ থাকে সেই লিমিটেশ্যনৰ ভিতৰত থাকে তেওঁলোকৰ আৰ্থিক সেয়াটো সিমানখিনিয়ে থাকে গতিকে তাৰ ৰেডিয়েশ্যনৰ ভিতৰত থকা মানুহখিনি দুখীয়া হ'ব বুলি একো কথা নাই এতিয়া আপুনি কামাখ্যা মন্দিৰত যাওক এতিয়া ৰিচেণ্টলি মই পুৰী গৈ আহিছোঁ তাত সেয়া যিটো ধ্বজা আছে ধ্বজাৰ চাৰিওফালে মানুহবোৰ এভেকশ্যন কৰি পেলাই বেলেগত শ্বিফ্ট কৰাইছে আৰু মন্দিৰ পূৰা খালী কৰি তাত অকল পুৰোহিতৰ বা তেনেকুৱাকৈ ৰাখিছে গতিকে আমাৰ কামাখ্যা মন্দিৰত চাওক যিমান মন্দিৰ চাব ন আমাৰ দেৱত্বৰ বৰ্ডৰ যিমানখিনি মাটি আছে অকল তেওঁলোকে থাকিব পৰা তেওঁলোকৰ কাৰণে লিখা থাকে ন গতিকে পট্টা আছে তেওঁলোকে কেতিয়াও ধৰক আজিকালি আমাৰ জেনেৰেশ্যনটো ধৰক আমি পুৰোহিত কৰাতকৈ বেটাৰ বেলেগ চাকৰি বাকৰিৰ কাৰণেও ল'ৰা ছোৱালীবিলাক আগ্ৰহী হৈছে আগৰ দিনততো তেনেকুৱা নাছিল গতিকে তেওঁ তাৰ লিমিটেশ্যনত আছিলে গতিকে সেইটোৰ কাৰণে আমি আজিৰ ডেটত কিয় ক'ম যে আপুনি মন্দিৰৰ কাষত থাকিলে দুখীয়া এইটো বেয়াটো নহয় একো বেয়া নহয় তাৰ কাৰণটো হ'ল এয়া ন নামঘৰৰ কাষত একো বেয়া নহয় দুটা ৰাস্তা জইন হৈছে তাৰ সন্মুখত থকা মই ৰিল চাই পেলাই সুধিছোঁ আপোনাক কোনোবাই কৈছে তেওঁলোকৰ কেতিয়াও উন্নতি নহয় তেওঁলোকৰ ঘৰত অঘটন ঘটিব কিবা হ'ব দুটা ৰাস্তা চাব মানে মই ধৰিব পৰা নাই কি হ'লে কৈছে এতিয়া কেতিয়াবা কি হয় টি জোনত যিবোৰ ঘৰ থাকে সেইবোৰৰ উন্নতি নহয় বুলি কয় কাৰণ নেগেটিভ পজিটিভ যি আহিব সেই জেগাটোতে খুন্দা মাৰিবগৈ সেইটো কাৰণে কোৱা হয় আৰু ইউ টাৰ্ণত ঘৰ থাকিব নালাগে বুলি কয় ইউ টাৰ্ণত নৰ্মেলি কি হয় যিমান ধৰক গাড়ী আহিব কিবা আহিব এনি টাইমটো এটা চিঞৰ বাখৰ হৈ হাল্লা এটা থাকিব কিবা যদি ঘটনাও ঘটিছে ঘৰৰ সন্মুখততো সেই মানুহজনকে সাক্ষী হিচাপে সুধিব গতিকে কোৱা হয় যে তেনেকুৱা বহুতখিনি আছে বাস্তু এনেকুৱা নহয় যে তাৰ কোনো এনেই কিবা এটা হৈছে যিটো তুমি মাত্ৰ মোক সুধিলা যে সেই যে মন্দিৰৰ ছাঁ পৰা যিখিনি এৰিয়া আছে সেই ভিতৰত ঘৰ বান্ধিলে মানুহ বেয়া হ'ব ধনী নহয় কেতিয়াও দুখীয়া হ'ব আগৰ দিনত সেইটোৱে আছিলে সেই ধ্বজাৰ যিমানলৈকে থাকিব সেইখিনি জেগা অকল পুৰোহিতৰ কাৰণে তো পুৰোহিতে কেতিয়াও এক্সট্ৰাকৈ বিজনেছ নকৰে তেওঁলোকৰ নিজৰ ধৰ্মমতে চলে তেওঁলোকে আৰ্থিক দৈন্যতাৰ মাজতো ভগৱানকে পূজা কৰি খায় গতিকে সেই বস্তুটো এতিয়া চলালে কেনেকৈ হ'ব মানে বহুত প্ৰেক্টিকেল নাপায় বুলি কোৱাৰ ভিতৰত কাৰণটো জানিব লাগিব কিয় নাপায় এনেই কৈ দিছোঁ কথা নহ'ব নহয় থেংক ইউ দেই এইটো প্ৰশ্ন মই বহুতকে মানে ভাবোঁ ন মই মোৰ চেম্বাৰত বুজাওঁ কাৰণ বহুতে এনেকুৱা জেগাটো মাতি লৈছে মই নিজেও বাস্তু চাই আহিছোঁ কামাখ্যা লাইক এয়া আজাৰাত এটা মই প্লট চাইছোঁ ৰিচেণ্টলি ডক্টৰ এহালে লৈছে তেওঁলোকক কোনোবাই ভয় খুৱাই দিছে আপোনালোকে ইয়াত ল'লে কেতিয়াও হেৰি নহ'ব উন্নতি নহ'ব মা মনসা মন্দিৰৰ কাষত মই তেওঁক এটাই কৈছোঁ মনসা দেৱী মা হ'ল মনৰ আশা পূৰণ কৰা মা মনসা গতিকে আপুনি মাৰ ওচৰত থাকিব পিছে আপোনাৰ কি বিপদ হ'ব কেতিয়াও নহয় আৰু তেওঁলোকক কোনোবাই তেওঁলোকৰ গাত মোক জাপি দিছে ভূত জাপি দিছে ব্লেক মেজিক কৰিছে এইবিলাক কয় আৰু বহুত মানুহে শুনিব ভাল পায়
শুনিব ভাল পায় আৰু বিশ্বাসো কৰি লয় এতিয়া ছাপ'জ কাৰোবাৰ গা বেয়া হৈ আছে ঘৰত কিবা আৰ্থিক অভাৱ হৈ আছে সেইটো বস্তুৰ গুৰটো বাছি ওলোৱাতকৈ কোনোবাই যদি কয় যে আপোনাৰ ওপৰত ব্লেক মেজিক কৰিছে মানুহজনে সোনকালে বিশ্বাস কৰিব আৰু সেইটো কাৰণে মোক মানুহে মই যেতিয়া কোনোবাক দেখিছোঁ যে এইজন মানুহ এইটো কাৰণত হৈছে ইয়াৰ ওপৰত একো ব্লেক মেজিক নাই মই মুখতে কৈ দিওঁ আপুনি ভয় নাখাব আপোনাৰ ওপৰত ব্লেক মেজিক কৰিব নোৱাৰে আচলতে আৰু সেইটো বস্তু মানুহে বেয়া পায় যে কৰবী বেজবৰ তাত গ'লো কিন্তু ব্লেক মেজিক নাই কৰা বুলি কৈছে মই কিয় কম নকৰা বস্তু এটা কৰা বুলি ন মানে এজন সঁচাৰ্থত ডক্তৰ এজনে যেতিয়া ক'ব নহয় আপোনাৰ বেমাৰ নাই আপুনি সুস্থ হৈ যাব পেচেণ্টজনে খুব ধুনীয়াকৈ মানি লয় মোৰ বেমাৰ নাই মোৰ ভাল হৈ যাব দেই ঠিক এনেদৰে এষ্ট্ৰলজাৰ এজনে যেতিয়া ক'ব নহয় আপোনাৰ অমুক হ'ব তমুক হ'ব বুজুক হ'ব গ'লেই নহয় তেওঁ তাতে গ'ল এষ্ট্ৰলজাৰগৰাকীয়ে যেতিয়া তেওঁক কয় আপোনাৰ এইটো প্ৰব্লেম এইটো সমাধান আপুনি কৰি ল'ব যদি পজিটিভ কয় নহয় মানুহজনো পজিটিভ হ'ব অবভিয়াছলি আৰু আমাৰ দায়িত্বই সেইটো আমাক মইতো ভাবোঁ আমি যিটো প্ৰফেশ্যনত আছোঁ গাইড কৰা ক'ৰবাত যদি মই ভুলকৈ গাইড কৰিছোঁ সেইটো মোলেই ঘূৰি আহিব গতিকে মোক বহুতে আহি কয় মেম যি আছে সঁচাকৈ ক'ব মই সঁচা কথাই কওঁ আৰু সেইকাৰণে মোক বেয়াও পায় মানুহে কিন্তু ভালো পায় বাৰু বহুতে সঁচা কথাখিনি ভালকৈ বুজাই দিছোঁ কিন্তু মই এইটো নাথাকোঁ যে ভ্ৰান্ত ধাৰণাত থাকক এই ব্লেক মেজিক কৰা কিবা কৰা এইবোৰ কাৰ ওপৰত কৰিব পাৰে যিসকল মানুহ মেণ্টেলি ডাউন তেওঁলোকে যদি মই ব্লেক মেজিক কৰিছোঁ মাই গড আপোনাৰ ঘৰত এইটো পাব সেইটো পাব বেচিকেলি আপুনি ঘৰৰ বিচনাৰ তলত গুৰি পাব এইটোতো পাব পাৰে বিচনা ধূলি তলত হ'বও পাৰে ঘূনে খাবই গতিকে সেইবোৰ বস্তু পজিটিভলি লৈ পেলাই যাৰ মন ডাউন তাক ব্লেক মেজিক কৰিব নালাগে দুটা কথাই দিও পেলাই দিব পাৰি তেনেকুৱা কথা ধন্যবাদ কৰিব বাবা ভাল লাগিল নতুন বছৰত কৰবিবাক আকৌ লগ পালোঁ আকৌ যদি জীয়াই থাকোঁ তেতিয়াহ'লে 2026 নহয় মই বুঢ়ালৈকে তোমাৰ লগতে শ্ব' কৰি থাকিম অ'কে বুজি পাইছা মোক এৰিব নোৱাৰা বছৰৰ প্ৰত্যেকটা বছৰ মোৰ কাৰণে আহিবই লাগিব অ'কে তো ভাল লাগিলে থেংক ইউ আৰু আপোনালোকৰ সকলোৰে ভাল হওক কৰবিবাই কোৱাৰ দৰে যে সদায় ৰাতিপুৱা উঠি কৰবিবাই ভগৱানৰ ওচৰত বা মাৰ ওচৰত আশীৰ্বাদ লয় আৰু কয় যে সকলোৰে ভাল হওক আৰু সেইটোৱে আমি দুয়োগৰাকীয়ে ভাল হওক আৰু মোৰো ভাল হওক তোমাৰো চবৰে ভাল হওক সকলোৰে ভাল হওক 2025টোৱে মংগল কৰক সকলোকে হনুমান চালিচা সকলোৱে পঢ়ক গাড়ীত হনুমান চালিচা লগাই পেলাই যাব পাৰে আৰু এটা নতুন গাড়ী যদি লগাই কিনিছে কিছুমানে বা যিয়ে নকৰক হনুমান মন্দিৰত যাওক তাৰ পৰা কাপোৰ বাবাক এখন নতুন কাপোৰ দিয়ক দি পুৰণি কাপোৰ এখন আনি ষ্টিয়াৰিঙত বান্ধি থৈ দিয়ক বঢ়িয়া ইজি প্ৰচেছ হনুমান চালিচা মুখস্থ আছে নেকি কাৰ মোৰ প্ৰায়খিনিয়ে 2-3মান লাইন কেতিয়া মিছ হ'ব পাৰে জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীসতি লোক উজাগৰ ৰামদূত অতুলিত বলধামা অঞ্জলি পুত্ৰ পवन সুত নামা মহাবীৰ বিক্ৰম বজৰংগী কুমতি নিবাৰ সুমতি কি সংগী কাঞ্চন বৰণ বিৰাজ সুবেজা কুণ্ডলিকা সৰি এইখিনি হ'ব বাকী ইমান গোটেইখিনি মনত নাথাকে বাৰু সকলোৰে গতিকে গাড়ীত শুনক ঘৰত শুনক হনুমানক এবাৰ পুৰা মানক সকলোৰে ভাল হ'ব ধন্যবাদ বিদায় লৈছোঁ থেংক ইউ